নমস্কাৰ সকলোকে কি খবৰ সকলোৰে জানো সকলো টেনচনত আছে কাৰণ যুদ্ধ হওঁ নহওঁ এনেকুৱা সিচুৱেশ্যন এটা হৈছে সিজ ফায়াৰ ডিক্লেৰেশ্যন হ'ল যদিও পাকিস্তানে তাৰ উলংঘন কৰা দেখা গ'ল হয় না নাই যোৱাকালি আমাৰ প্ৰাইম মিনিষ্টাৰে ভালেগিটা বোল্ড ষ্টেটমেণ্ট দিছে যাৰ কাৰণে আমি নথৈ সুখী কিন্তু আমি আজি এটা বেলেগ এটা টপিক আলোচনা কৰিব লৈছো একচুয়ালি যদি যুদ্ধ হয় হসাকৈ যদি যুদ্ধখন হয় বা যুদ্ধখন যদি হলে হেতেন তেতিয়া আমাৰ ফালে কোন আছিল টিম পাকিস্তানৰ ফালে কোন আছে টিম ইণ্ডিয়াৰ ফালে কোন আছে আমি ডিসকাস কৰিব লগ কাৰণ ওয়াৰ্ল্ড পলিটিক্সটো বহুত ইন্টাৰেষ্টিং হয় আৰু আজিৰ দিনত কোনো কাৰো খুৰাৰ লৰা মামাৰ লৰাও নহয় খুৰাৰ লৰা মামাৰ লৰা হলেও কোনো কাৰো হেল্প নকৰে হয় না নাই ঠিক তেনেকৈ ওয়াৰ্ল্ড পলিটিক্সটো তেনেকুৱা চলি থাকে ওয়াৰ্ল্ড পলিটিক্সত কি চলি থাকে যে ইয়াক হেল্প কৰিব কিয় হেল্প কৰিব কিবা স্বাৰ্থত হেল্প কৰিব তো কোন কাৰ ফালে কিয় থিয় হৈ আছে কি স্বাৰ্থত থিয় হৈ আছে বহুত ইন্টাৰেষ্টিং ভাবে আমি আজি আলোচনা কৰিম আজি দুবাৰ কৈ দিলো একো প্ৰবলেম নাই সাগে বলক স্টাৰ্ট কৰো তো দেখিছে ধুনিয়া এখন মেপ লগাই দিয়া গৈছে ধুনিয়া মেপ এখন দে এইখন আমাৰ ধুনিয়া মেপ सारे जहां से अच्छा हिंदुस्तान हमारा হয় নাই ইন্ডিয়া ভাৰ্সেস পাকিস্তান যোনটো ডেফিনেটলি হতে গৰুহাৰণ দিব হয় নাই কিয় গৰুহাৰণ দিব আমাৰটো পাৱাৰ আছে ভাই কিন্তু আমাৰ সাপোৰ্টত কোন কান্ট্ৰি থিয় হৈ আছে ডেফিনেটলি সকলোৰে কিবা নহয় কিবা ইন্টাৰেষ্ট আছে কিন্তু কি ইন্টাৰেষ্টৰ কাৰণে কোন থিয় হৈ আছে আমি বঢ়িয়াকৈ আলোচনা কৰিম কি কয় বলক চাও কি কান্ট্ৰি আছে কিয় আছে কেনেকৈ আছে এইয়া যদি চাব যাওঁ টিম ইণ্ডিয়া চললো এনেকুৱা লাগিছে নে গ্ৰুপ এ ভাৰ্সেস গ্ৰুপ বি ফুটবল মেচ বা ক্ৰিকেট মেচৰ যেনেকুৱা হয় এনেকুৱা লাগিছে হেনেকুৱা লাগে কৈছো আৰু কেজুৱেলি কৈছো আৰু এইটো ভিডিঅ' সকলোৰে কাৰণে ইম্পৰ্টেন্ট কাৰণ ইম্পৰ্টেন্ট মেছেজ এটা দিম মই ভিডিঅ'ৰ শেষত সকলোৰে যুদ্ধত পাৰ্টিসিপেট কৰিব মন ন বহুত গিটা আছে দুটা প্ৰজাতিৰ মানুহ থাকে চেনটোৱাৰ প্ৰজাতি আৰু এটা যুদ্ধ কৰা প্ৰজাতি তো দুটা প্ৰজাতিৰ মানুহৰ বিষয়ে মোৰ কিবা কিবি অপিনিয়ন আছে এইবিলাক বাৰু মোৰ পাৰ্সোনেল অপিনিয়ন বেলেগকে কম কোনবা দিন কিন্তু আজি কৈ আছো যে হসাকে যদি কিবা কন্ট্ৰিবিউট কৰিব মন আছে ন যুদ্ধৰ কাৰণে বা ভাৰতবৰ্ষৰ কাৰণে মই লাষ্টৰ এটা এডভাইস দিম সৰু এডভাইস এটা দিম কাৰণ মই ইমপ্লিমেন্ট কৰিব ট্ৰাই কৰিম বাৰু এডভাইসটো কাৰণ উপদেশতকে আহি ভাল হয় নাই এটা চাব যাওঁ যদি আমাৰ টিম ইণ্ডিয়াত কোন আছে ৰাছিয়া ইজৰাইল ফ্ৰান্স হয় নাই ৰাছিয়াটো জানোই ৰাছিয়া আমাৰ পৰম মিত্ৰ ফ্ৰান্স কিহৰ কাৰণে আমাৰ লগত আছে ফ্ৰান্সে কিবা এখন দিছে আমাক কি দিছে কওকচোন কোনোবাই যদি জানে কমেন্ট ডাউন কৰক মই ডিসকাস কৰিম বাৰু বঢ়িয়া বস্তু এখন দিছে যাৰ কাৰণে আমি যুদ্ধত ফালি আছো আৰু ৰাছিয়াৰ পৰা আমি কি পাইছো S400 ৰ ওপৰত অলৰেডি ভিডিঅ' বনাইছো তাৰ উপৰি কোৱাড এটা গ্ৰুপিং হয় কিয় ইম্পৰ্টেন্ট হয় यूएसए भाई बहुत डिप्लोमेटिक है भाई ये इसका भी नहीं है उसका भी नहीं है ये किसी का भी नहीं है अपना काम बनता बाहर में जाए जनता है ना यूएसए नु का अपना काम बनता बाहर में जाए जनता और जापानो इम्पोर्टेन्ट रोल এটা প্লে কৰি আছে আমাৰ ফালে হয় আৰু এই ফালে আমি যদি চাও পাকিস্তানৰ ফালে কোন আছে জানে दुश्मन का दुश्मन दोस्त चाइना এতিয়া হ্যাপিয়েষ্ট পারসন ইন দা ওয়ার্ল্ড বুলি ক'ব লাগিব হ্যাপিয়েষ্ট পারসন ইন দা ওয়ার্ল্ড কিহৰ কাৰণে জানে নে চাইনাৰ বম বাহ চলি আছিল ঘৰুৱা ভাষাত ক'ব গলে বৈদ্য বাহ মানে ইকনমিক্যাল বাহ চলি আছিল কাৰ জানে এই আমাৰ যে ইউএছ দাদা আৰু চাইনা দাদাৰ মাজত চলি আছিল ট্ৰেড ওয়াৰ এখন এইটোৰ ওপৰত এটা মজা ভিডিঅ' বনাইছো মই ট্ৰেড ওয়াৰ এখন চলি আছিল চাইনা দাদা আৰু ইউএছ দাদাৰ মাজত হা লস কা আছিল ইউএছ এই আমাৰ চাইনা দাদাই কাৰণ ইউএসএ ইম্পৰ্ট ব্লক বন্ধ কৰি দিছিল তাৰে ফায়দা উঠালে হয় আমাৰ ইণ্ডিয়াই হা এতিয়া ইণ্ডিয়া যেতিয়া ফায়দা উঠাব খংকা উঠিব চাইনা এতিয়া যুদ্ধ হৈ আছে তো ট্ৰেডৰ ক্ষেত্ৰতো মাইণ্ডটো ডাইভাৰ্ট হৈ গৈছে ন ইণ্ডিয়াৰ তো হ্যাপিয়েষ্ট পারসন কোন জানে চাইনা মোৰটো বাহ হৈছে ইণ্ডিয়াৰ বাহ হ'ব যা যুদ্ধ কৰি থাক তো ডেফিনেটলি চাইনাই বিচাৰে যুদ্ধখন হোক ইনডাইৰেক্টলি নকয় সিহঁতে মানে ডাইৰেক্টলি নকয় সৰি ইনডাইৰেক্টলি ক'ব যে যুদ্ধ হ'ব নালাগে ডাইৰেক্টলি ক'ব যুদ্ধ হ'ব নালাগে ইনডাইৰেক্টলি কিন্তু সাপোৰ্ট দি থাকিব মজাকে সাপোৰ্ট দিব পাকিস্তানক ক'ব ভাই যা যুদ্ধ কৰ মই আছো না বেক মে হাম হে না এই যে থাকে যে লগৰ কিছুমান সমুখত নাহে কিন্তু জুয়ে একদম ফাইট কৰিব কৈছে এই যা তই আছ মই আছো যা এই আমি সৰুতে ক্লাছ 11-12 যে ফাইট কৰিব যাওঁ যে এই দাদা কিছুমান থাকে সিনিয়ৰ দাদা ফোন কৰো দাদা আহিব নেকি জেঙত দাদাই কয় এই যাচোন যা মই পিছত আছো যা কিন্তু সেই দাদাজনৰ নামটোৱে কাফি মানে কিছুমান দাদা আছিলে আমাৰ কমাৰ্চৰ দাদা কিছুমান তো এই দাদাবিলাকৰ নাম ললে নামটোৱে কাফি মানে এই অমুকৰ ফাইলৰ মানুহ দেই তো সেনেকুৱা চাইনাই মানে এনেকুৱা এটা ইম্প্ৰেশ্যন বনাব সিহঁতে বেকত থাকিব দেই যুদ্ধত বুজি পাইছানে সো টাৰ্কি দি একদম মানে মই ফাৰ্স্ট টাইম নহয় আগৰ পৰা ইহঁতে এনেকুৱা বাট মই ফাৰ্স্ট টাইম দেখিছো যে ইমান অপেনলি পাকিস্তানক যে ইহঁতে সাপোৰ্ট কৰে মই প্ৰথমবাৰ নিজে অনুভৱ কৰিছো আগতে চাগে কৰিয়ে আছে কৰে ডেফিনেটলি কিন্তু মোৰ নিজৰ পাৰ্সনেলি অনুভৱ হৈছে যে টাৰ্কি বহুত বেলেগকে পাকিস্তানক সাপোৰ্ট কৰিছে ভাই তো টাৰ্কি ঘুৰিব নাযাব দেই সঁচাকে কৈছো যদি সঁচাকে দেশখন ভাল পায় টাৰ্কি বাদ দিয়ক
আৰু সাউদি আৰবিয়া আজাৰবাইজান ইৰাণ কাটাৰ এইবিলাকে মানে ডিপ্ল'মেটিক খেলি আছে অকণমান ডিপ্ল'মেটিক ভাই আৰু মালয়েছিয়া ট্ৰুলি এছিয়া যে এড যে আহে ডিপ্ল'মেটিক খেলি আছে কেনেকৈ খেলি আছে বলক অকণমান আলোচনা কৰোঁ আমি কাহিনীটো শুনো বলক এইখন মেপখন বহুত ইম্পৰ্টেণ্ট যিমান যি জেং হৈ আছে নহয় মেপখনৰ কাৰণে আছে মেপখন চাবচোন ভালকৈ এতিয়া চাওক এইখন আমাৰ প্যাৰা ভাৰত হয়নে নাই এইখন আমাৰ দেশখন ইণ্ডিয়া বুজি পাইছেনে এতিয়া কনফ্লিক্ট কাৰ মাজত হৈ আছে আমাৰ ইণ্ডিয়া আৰু পাকিস্তান এই ইণ্ডিয়া আৰু পাকিস্তানৰ যুদ্ধত নেইবাৰ্ছবিলাকে বহুত ইম্পৰ্টেণ্ট ৰোল প্লে কৰে এই চাইনা ভাই কাৰ ছাপৰ্টত আছে পাকিস্তানৰ ছাপৰ্টত আছে হয়নে কাৰণ এই যে এই জোনটো ন এই জোনটোৰ কাৰণে বহুতবিলাক কনফ্লিক্ট হৈ আছে ইণ্ডো পেচিফিক জোন এই জোনটোত ইনফ্লুৱেঞ্চ বনাব লাগে এই জোনটোৰ ইনফ্লুৱেঞ্চ কেনেকৈ বনাব লাগে সেইটোৰ ওপৰতে কনফ্লিক্ট এই জোনটোত দুটাই পাৱাৰফুল কাণ্ট্ৰি আছে যদি আপুনি চাব যাওক এইবিলাক চাওক এই মালয়েছিয়া ইণ্ডোনেছিয়া এই ফিলিপিনছ এইবিলাক সৰু কাণ্ট্ৰি টাইৱান এইবিলাক সৰু মানে ইমান ইম্পৰ্টেণ্ট ৰোল প্লে নকৰে ইয়াতে দুটাই বাপ আছে दो ही बाप है लेकिन हम लोग का एक ही बाप है कौन है भारत हम लोग का बाप चाइना नहीं है तो सिंपल भाषात ক'ব গ'লে এইখিনি জেগাত দুটাই মানে পাৱাৰফুল কাণ্ট্ৰি আছে ইণ্ডিয়া আৰু চাইনা ইহঁতৰ মাজতে কনফ্লিক্ট হৈ থাকে বুজি পাইছেনে আৰু চাইনা ইমান পাৱাৰফুল হৈ গৈছে ইহঁতে সবকে টক্কৰ দিব যায় আছে USA হওক জাপান হওক এই চাওক জাপানো ইয়াতে আছে ইয়াতে জাপান আৰু চাইনাৰো কিছুমান কনফ্লিক্ট হৈ থাকে তো সবৰ লগতে কনফ্লিক্ট তো দুশ্মন কা দুশ্মন দোস্ত এই জোনটোত যদি চাইনাক ডমিনেট কৰিব লাগে জাপানে হওক হয়নে নাই ইণ্ডিয়াই হওক আমি সব ইউনাইটেড থাকিব লাগিব বুজি পাইছেনে USA যদি এই US খন ইয়াতে দেখিছে কিন্তু পৃথিৱীখন গোলাকাৰ দিয়কচোন এনেকৈ আহিলে US ইফালে আহি যাব তো USA যদি এই জোনটোত মানে ইনফ্লুৱেঞ্চ কৰিব লাগে কি কৰিব লাগিব ইণ্ডিয়াক হেল্প কৰিব লাগিব নাই তো সেইকাৰণে ইণ্ডিয়াৰ ওপৰত সবৰ ইণ্টাৰেষ্ট আমি ভালকৈ কৰি আছোঁ ৰ'ব আলোচনা ভালকৈ মানে লামচামকৈ বুজি পাইছেনে ইণ্ডো পেচিফিক জোনটোত মানে ইণ্ডিয়া আৰু চাইনা মানে বম টক্কৰ চলি আছে তো চাইনাই অলৰেডি সবকে ফালি আছিলে মানে ট্ৰেডত হয়নে নাই USA হওক জাপানৰ লগতো ৰিলেশ্যন ভাল নহয় বা অষ্ট্ৰেলিয়াৰ লগতো তামাম খাতাৰনাক ৰিলেশ্যন নহয় কাৰো লগতে ৰিলেশ্যন ভাল নহয় কাৰণ সিহঁতে বহুত বুম কৰি আছে আৰু কাৰো দোষ নহয় চাইনা তো সেইকাৰণে এই জোনটো যদি চাইনাক ডমিনেট কৰিব লাগে চাইনাই বেছি উঠি যাব যাতে নোৱাৰে কোনে বেকআপ দিব পাৰিব ইণ্ডিয়া তো ইণ্ডিয়াৰ ছাপৰ্টত সেইকাৰণে কিছুমান কাণ্ট্ৰিজ আছে সিহঁতৰ নিজৰ ইণ্টাৰেষ্টৰ কাৰণে দেই কাৰণ চাইনা যদি উঠি যায় সিহঁতৰ লছ কিন্তু কালি যদি ইণ্ডিয়াও বহুত উঠি যায় চাগে ইণ্ডিয়াও বহুত তৰক্কি কৰে সেইবিলাক কাণ্ট্ৰি হয়তো চাইনাৰ ছাপৰ্টতো যাব পাৰে ইউ নেভাৰ নো ৱৰ্ল্ড পলিটিক্স এনেকৈ চলে কাৰো পাৰ্মানেণ্ট বন্ধু বা দুশ্মন কোনো নাই সকলোৰে পাৰ্মানেণ্ট ইণ্টাৰেষ্ট থাকে মানে বুজি পাইছেনে এতিয়া যদি আমি এনালাইসিস কৰিব যাও যদি প্ৰথমতে चाइना मेरा भाई नहीं है आप लोग का हो सकता है तो ये चाइना जो है ना C4 चाइना C4 जी আৰু তো চাইনা আৰু যোনটো মক্কেলটো আমাৰ তো চাইনাই কি কৰিছে বহুত হেল্প কৰিছে পাকিস্তানক ডেফিনেটলি পাকিস্তানক বহুতটা এংগেল দি হেল্প কৰিছে চাওক পাকিস্তানটো এখন ভিখাৰী দেশ ভাই খাব চাব নাপায় পইচা পাতি নাই তো চাইনাই ফাৰ্ষ্ট কথা কৰিছে পাকিস্তানত বহুত ইনভেষ্টমেণ্টটো কৰি আছে কাৰণ চাইনা এটা পলিচি ডেপ ট্ৰেপ বুলি এটা পলিচি এটা আছে এইটোৰ বিষয়ে আমি ডিটেইলছত জানিম ধাৰ দি ডুবাই দি লাষ্টত জাগাখিনি কাঢ়ি ল'ব মানে বুজি পাইছেনে চাইনা বম পলিচি দেখালে তো চাইনাই দুনিয়াৰ ধাৰ দি থৈছে পাকিস্তানক বহুত ইকনমিকেল কাম কৰি আছে মানে হা চাইনা পাকিস্তান ইকনমিক কৰিডৰ বুলি এটা বস্তু এটাও বনাই আছে হা যোনটোৰ এগেইনষ্টে আমাৰ ইণ্ডিয়া তো মুঠতে চাইনাৰ ইণ্টাৰেষ্ট আছে পাকিস্তানত বহুত বেছি ফাৰ্ষ্ট কথা কিহৰ কাৰণে ক'লো মই চাইনাৰ বহুত ইনভেষ্টমেণ্ট আছে যদি যুদ্ধ হয় পাকিস্তান যদি ডেষ্ট্ৰয় হয় চাইনাৰ লছ আছে হয়নে নাই তো যুদ্ধ হ'লে চাইনাৰ লছ আছে কিন্তু যুদ্ধ হ'লে চাইনাৰ লাভো আছে সেইকাৰণে কি কৰিব যুদ্ধ হ'লে পাকিস্তান ডেষ্ট্ৰয় হ'লেহে চাইনাৰ লছ হ'ব তো পাকিস্তানক যদি ছাপোৰ্ট কৰোঁ পাকিস্তানক যদি ডেষ্ট্ৰয় হ'ব নিদিওঁ তেতিয়াতো চাইনাৰ লাভে হ'ব ন আৰু ছেকেণ্ড কথা যুদ্ধ হ'লে কিহৰ কাৰণে চাইনাৰ লাভ আছে মই অলৰেডি ক'লোঁ ইণ্ডিয়াৰ এটেনশ্যন যদি যেতিয়া যুদ্ধৰ ফালে যাব ট্ৰেড যোনবিলাক ইনভেষ্টমেণ্টৰ কাৰণে মই এটা ডিটেইল ভিডিঅ' বনাইছোঁ মজাকৈ বনাইছোঁ US আৰু চাইনাৰ ট্ৰেড ৱাৰে কেনেকৈ ইণ্ডিয়াক বেনিফিট কৰিলে হয় সেইটোৰ ওপৰত সেই ভিডিঅ'টো চাব গোটেই মজাকৈ বুজি পাব সেই বেনিফিটছখিনি হয়তো ল'ব নোৱাৰিব পাৰে কাৰণ চাওক এতিয়া বাহিৰৰ যোনবিলাক কাণ্ট্ৰিজ আছে কেতিয়া ইণ্ডিয়াত ইনভেষ্ট কৰিব যেতিয়া পৰিস্থিতিটো ভাল হ'ব মানে শান্তিকুল পৰিস্থিতি হ'ব হয়নে নাই এতিয়া চাইনাততো ইনভেষ্টমেণ্ট নকৰে বুলি ক'লে USA বহুতখিনি মানে কোম্পেনীজে হা আৰু চাইনাৰ পৰা ইম্পৰ্টো নকৰোঁ বুলি ক'লে বা তাৰিফ বহুত বেছি ৰেইজ কৰি দিলে তাৰিফ মানে টেক্সেছ বহুত বঢ়াই দিলে তো এতিয়া ইণ্ডিয়াৰ তাত মানে মজা অপৰচুনিটি আছিল যে আমি মেনুফেকচাৰিং কৰিম বহুত বস্তু মেনুফেকচাৰ কৰিম আমি US পঠাই দিম
প্লাছ US-ৰ কোম্পানীবিলাকো আহিব ইয়াতে ইনভেষ্ট কৰিব কিন্তু যুদ্ধৰ যেতিয়া চিটুৱেশ্যন হ'ব যিকোনো এটা ইনভেষ্টৰে চাওক এই যুদ্ধ হ'ব যাইছে কোনে ইনভেষ্ট কৰিব ভয় খাব কালি যদি ডেমেজ হৈ যায় মোৰ ইণ্ডাষ্ট্ৰি তো হেপিয়েষ্ট পাৰ্চন ইজ চাইনা তো চাইনা বিচাৰিছে যুদ্ধ হওক আৰু যুদ্ধ হয় মানে যুদ্ধ নহ'লে এনেকৈ খুতুৰ খাটাৰ যে কয় যে আমাৰ যে অসমীয়া ভাষাত মানে থলুৱা ভাষাত এই খুতুং খাটাং লাগি থাকক এই খুতুং খাটাং লাগি থকাটো চাইনাই বিচাৰে কিহৰ কাৰণে বিচাৰে মই বুজাই দিলোঁ অলৰেডি হয়নে নাই বুজিতো পাইছে আপোনাক চবেই জানে ভাই ঘৰৰ মানুহ আৰু বুজি নাপাব না এতিয়া চাওক চাইনাই কেনেকৈ হেল্প কৰিছে ইকনমিকেলিটো কৰি আছে ডিপ্ল'মেটিকেলি কেনেকৈ কৰিছে মই সেইদিনাখন সেইটো ভিডিঅ'টো কৈছোঁ মজাকৈ UNSC ইউনাইটেড নেশ্যন ছিকিউৰিটি কাউন্সিল যোনটো হয় ইউনাইটেড নেশ্যনৰ ছিকিউৰিটি কাউন্সিল যোনটো হয় তাতে চাইনা পাৰ্মানেণ্ট মেম্বাৰ হয় তাতে সদায় পাকিস্তানকে ছাপৰ্ট কৰে আৰু ইণ্ডিয়াৰ এগেইনষ্টে যায় চাওক ডিপ্ল'মেটিকেলি ছাপৰ্ট কৰিছে ইণ্টাৰনেশ্যনেল প্লেটফৰ্মত ডিপ্ল'মেটিকেলি গম পাইছেনে মানে UNSCৰ পৰা যাতে প্ৰেছাৰ নিদিয়ে পাকিস্তানক তো চাইনাই বচাই দিয়ে ইকনমিকেলি ছাপৰ্ট দি আছে তৰুপৰি ডাইৰেক্টলি যুদ্ধত কেনেকৈ ছাপৰ্ট দি আছে JF-17 বুলি এখন থাণ্ডাৰ ফাইটাৰ জেট এখন চাইনাৰ পাকিস্তানৰ কলাবৰেশ্যনত বনোৱা হয় এই জেটখন মানে হেল্প কৰে জেটখন বনোৱাত বা জেটখন দিয়াত কাৰণ পাকিস্তানৰ টেকনলজিটো ভাই পতা হে না পাকিস্তানৰ এই মিমবিলাক যে ওলাইছে যে কিবা এটা যে এই পানীৰ মাজত যে মেৰাইন ৱাৰ কৰিব লৈছে য়েছ এটা মিম আছিলে ৰকেট যে জুই লগাই দিয়ে ওপৰত যে বহি যায় যে এই ঘৰুৱা ৰকেট যাতা মিম কৰি থাকে পাকিস্তানৰ মানুহবিলাক বহুত ফানি লাগে মোৰ দেই তো ফানি হয় তেওঁলোক আৰু মোৰ লাগে অকণমান ইমান স্মাৰ্টো নহয় মানে মাথা ইমান নাই নেকি তেওঁলোকক জল্দি ব্ৰেইন ৱাছ কৰাব পাৰি টাইপ লাগে মানে মোৰ সেইকাৰণে চবেই ব্ৰেইন ৱাছ কৰি কিবা কিবি টোপ দি কেনে চব টেৰৰিষ্টে বনি যায় সব নহয় মেক্সিমাম বনিয়া যায় তো সেইবিলাক বাদ দিয়ক পাকিস্তানৰ কথা ডিছকাছ কৰি কিনো হ'ব আমাৰ তো মুঠতে মই কৈছোঁ চাওক JF-17 HQ-16 ছাৰ্ফেচ টু এয়াৰ মিছাইল এই আমি যে শুনি আছোঁ আমাৰ S-400 ছাৰ্ফেচ টু এয়াৰ মিছাইল হয় হয়নে নাই ছাৰ্ফেচ টু এয়াৰ মিছাইল চিষ্টেম সেইটোৰ ওপৰত মজা ভিডিঅ' বনাইছোঁ চাব দেই বঢ়িয়াকৈ লিংকবিলাক দি দিম ভিডিঅ'ৰ তলত তো HQ-16 ছাৰ্ফেচ টু এয়াৰ মিছাইল এইটো চাইনাই প্ৰভাইড কৰে পাকিস্তানক এই এনেকৈ নেভিকো এটা মানে মিছাইল টাইপ 054 এই নাম চাম মনত ৰাখিব নালাগে মুঠতে নেভিক হেল্প কৰি আছে ভাই এই ড্ৰোনছ কিছুমানে দি আছে চাইনিজ ড্ৰোন এই এতিয়া যে চাইনাক ট্ৰল দি আছে যে এই পাকিস্তানৰ যে বহুত ডেমেজ হৈছে তো চাইনিজ মাল কৈছে কিহৰ কাৰণে গম পাইছেনে মুঠতে এই চাইনাই এইবিলাক বস্তু দি আছে কাক দি আছে পাকিস্তান বস্তু মানে ডিফেন্সৰ ইকুইপমেণ্ট কাৰণ চাওক ইণ্ডিয়াৰ বাহ হ'লে চাইনাৰ লাভ চিম্পল কথা পাকিস্তানৰ লাভ হ'লেও চাইনাৰ লাভ আৰু ইণ্ডিয়াৰ বাহ হ'লেও চাইনাৰ লাভ কেনেকৈ পাকিস্তানৰ ইনভেষ্টমেণ্ট আছে আৰু ছেকেণ্ড কথা ইণ্ডিয়াৰ বাহ হ'লে চাইনা ৰাইজ কৰিব ভাই ৰাইজ হে পলিটিক্স নকৰিবা বন্ধু বুলি গান এটা আছে যে চবেই পলিটিক্সে কৰি থাকে ৱৰ্ল্ড গ্ল'বেল পলিটিক্স আৰু গ্ল'বেল পলিটিক্সটো আৰু ভয়ানক হয় ভাই আমি দেশৰ পলিটিক্সতে পাগল হৈ যাওঁ গ্ল'বেল পলিটিক্স যোনটো ৱৰ্ল্ডত চলি থাকে খাতাৰনাক হয় এতিয়া মোৰ চবচে দুশ্মন মই চবচে বেয়া পাইছোঁ টাৰ্কিয়ে ভাই অপেনলি পাকিস্তানক ছাপৰ্ট কৰি আছে গ্ল'বেল প্লেটফৰ্মবিলাকত হওক এই কিছুমান অৰ্গেনাইজেশ্যন আছে মানে ইছলামিক কাণ্ট্ৰিজবিলাকৰ অৰ্গেনাইজেশ্যন অফ ইছলামিক কাণ্ট্ৰিজ বুলি OIC বুলি আছে তাতেও বঢ়িয়াকৈ মানে টাৰ্কিয়ে কৈছে আমি পাকিস্তানক ছাপৰ্ট দিব লাগে এনেকুৱা টাইপ কিছুমান ষ্টেটমেণ্ট সিহঁতে দি আছে মানে মুঠতে টাৰ্কিয়ে অপেনলি ছাপৰ্ট কৰিছে পাকিস্তানক ডিপ্ল'মেটিকেলি হওক ডিফেন্সতে হওক হয়নে নাই তো সেইকাৰণে টাৰ্কি ভাই বয়কট কৰি দিওঁ ভাই যেনেকৈ আপোনালোকে পাকিস্তানক দেখিব নোৱাৰে চাইনাকো তাতকৈ বেছি দেখিব নোৱাৰা হওক আৰু এখন কাণ্ট্ৰি আমাৰ চাইলেণ্ট কিলাৰ কোন হ'ল টাৰ্কি চাইলেণ্ট নহয় এতিয়াতো অপেন কিলাৰ বনি গৈছে টাৰ্কি তো আমি চবেই চাইনাৰ কথা কৈ থাকোঁ পাকিস্তানৰ কথা কৈ থাকোঁ এই টাৰ্কি নেক্সট টাইম যদি ফুৰিব যায় কসমছে কৈছোঁ ভাবিব দেই কথাটো ভাবিব কেনেকুৱা বান্ধিছে আমাক হয়নে চাওক হোৱাইলত মানে চাইনাৰ দৰে এক্সটেনচিভ সিহঁতৰ সেয়া নাই মিলিটাৰী টাই আপছ নাই কিন্তু তথাপিও টাৰ্কিৰো নেভেল ভেছেলছ আৰু ডিফেন্স টেকনলজি কিছুমান মানে এক্সচেঞ্জ কৰে সিহঁতে আৰু জইণ্ট মিলিটাৰী এক্সাৰচাইজেছ মানে কি দুখন কাণ্ট্ৰিৰ মাজত মিলিটাৰীবিলাক থাকে যে একেলগে এক্সাৰচাইজ কৰে ট্ৰেইনিং কৰে এইবিলাক কিবা কিবি তো টাৰ্কি আৰু পাকিস্তানৰ খুব এইবিলাক হৈ থাকে জইণ্ট মিলিটাৰী এক্সাৰচাইজেছ ঠিক আছে মাজে মাজে জিভাগ ঘূৰি যায় মোৰ পাক খাই যায় বুজি পাইছে তো জইণ্ট মিলিটাৰী এক্সাৰচাইজেছ টাৰ্কি আৰু পাকিস্তানে কৰি থাকে প্লাছ টাৰ্কিয়ে বহুত ডিফেন্সৰ থ্ৰু দি মানে হেল্প কৰে এই টাৰ্কিখন যদি চাব যাওঁ মেপত কৰিছে মক্কেলটো চাওকচোন তাক বিচাৰোঁ আমি কাহা গে আপোনাৰ তুৰ্কমেনিস্তান এইখিনিতে আছে দেখিছে এই মেপখন ডাঙৰ কৰিব নোৱাৰি নহয় তো মই মেপখন ডাঙৰ কৰিব ট্ৰাই কৰি আছিলোঁ তো ডাঙৰটো হোৱা নাই তো এইখন আমাৰ টাৰ্কি
দেখিছেনে এইখন আমাৰ দুশ্মন টাৰ্গেট নাম্বাৰ 1 টাৰ্গেট নাম্বাৰ 2 টাৰ্গেট নাম্বাৰ 3 পাকিস্তানত থাৰ্ডত থৈ দিলো বাপ লাগে গম পাইছেনে এই তুৰ্কীখন আমাৰ দুশ্মন এইখন তুৰ্কী এইখন তুৰ্কী এই টাৰ্কিৰ লগত আৰু এখন জায়গা আছে আৰ্মেনিয়া কৈছো তাৰো এটা কাহিনী আছে দেই আৰ্মেনিয়া আজাৰবাইজান ভাই সাহেব তো গম পালে তুৰ্কীৰ কথা গম পালে टर्की के ना बांधी है इंडिया गम पाले तो नेक्स्ट टाइम भाई हमारे सामने टर्की जाओगे मत बोलना ठीक है नेक्स्ट আছে আজারবাইজান সব সেলফিশ টার্কিরও ডেফিনেটলি ইন্টারেস্ট আছে ডেফিনেটলি ইন্টারেস্ট কমাই আছে ভাই কোনো কাৰো এনে কোনো আজিকালি মানে দুখকা ধুলা নহয় মানে সবৰে নিজৰ নিজৰ স্বাৰ্থ আছে ভাই বুজি পাইছে নে এটা আজারবাইজান বুলি কান্ট্ৰিখন শুনিছে নে আজাৰবাইজান এটুক যদি শর্টকাটত কৈ দিও আজারবাইজান কান্ট্রিখনৰ নাম মনত ৰাখিব দিগদাৰ হৈ যায় মই এনেকৈ মনত আজাৰবাইজান কাহা আজাৰবাইজান মে বুজি পাইছে তো আজাৰবাইজান বুলি যোনখন কান্ট্ৰি আছে ন সিহঁতৰ এটা কনফ্লিক্ট বহুত কমন কনফ্লিক্ট হয় কাৰণ লগত আৰ্মেনিয়াৰ লগত কনফ্লিক্ট হৈ থাকে এই কোৱেশ্চনটো যদি কোনোবাই পৰীক্ষা দি আছে ন এইটো বম কমন কোৱেশ্চন হয় মানে এপিএসসি যদি কোনোবাই পৰীক্ষা দিয়ে কিবা এডিআৰই যদি দিয়ে মোৰ চাওক মই ভিডিঅ'বিলাক জেনেৰেল বনাওঁ কিন্তু তাতে এনেকুৱা কোৱেশ্চনৰ মেটেৰিয়েল সোমাই আছে এনেকুৱা বেছি হৈ গ'ল নেকি কিছুমান নৰ্মেল কুৱেশ্যনৰ মেটেৰিয়েল সোমাই আছে যোনবিলাক আপোনালোকক এক্সামত ডেফিনেটলি হেল্প কৰিব আৰু এক্সাম বাদ দিয়ক কোনোবাই যদি এনে ৱৰ্ল্ড পলিটিক্স বা এনে কিবা ৰখাল ভিডিঅ' চাব খুজিৰে বিচাৰে তো আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আজে বাজে টাইম পাছ কৰাতকৈ অমুকে হাগিব গৈছে অমুকে মুতিব গৈছে অমুকে বোলে আজি কাপোৰ ধুলে এইবিলাক চাই থকাতকৈ কিবা অকণমান ইনফৰমেশ্যন পাব নেকি বেছি বেনিফিচিয়েল চাগে হয়নে নাই নাজানো আৰু সবৰে পাৰ্সোনেল চইচ বাৰু কোনবাই ব্লগিং চাই ভাল পায় এইটো বেলেগ কথা কিন্তু অমুকে হাগিব গৈছে অমুকে মুতিব গৈছে চাই থাকাতকৈ অকণ ৱৰ্ল্ড পলিটিক্সৰ বিষয়ে শিকিলে অকণমান আমাৰ নিজৰে অকণ হাবা পাম আৰু বেলেগনো কি আছে হয়নে নাই তো এইটোৱে কথা কৈছে যে আজাৰবাইজানে কিয় বেগছে চাওক না আজাৰবাইজানে ডাইৰেক্ট টুইট কৰিছে ভাই চাওক আমি এনে নকওঁ না কথা এনে নকওঁ আমি এনে কথা কোৱা স্বভাৱ নাই ফেক নিউজ দিয়া স্বভাৱ নাই আমাৰ বুজি পাইছে চেষ্টা কৰোঁ যিমান পাৰোঁ সত্য কথা কম সঁচা কথা কম বুজি পাইছে তো এই ডাইৰেক্টলি দেখিছে দেখছেনে উই কণ্ডেম দ্য মিলিটাৰী এটেক্স এগেইনষ্ট ইছলামিক ৰিপাব্লিক অফ পাকিস্তান দেখিছে কৈছে যে আমি যোনটো এটেক কৰিছিলোঁ বোলে পাকিস্তানকহে এটেক কৰিছোঁ টেৰৰিষ্টক এটেক কৰা নাই আমি কণ্ডেম কৰিছোঁ মানে আজাৰবাইজানে ডাইৰেক্টলি কাক ছাপোৰ্ট কৰিছে পাকিস্তানক কিহৰ কাৰণে পাকিস্তানে হেল্প কৰিছিলে আজাৰবাইজানক কেতিয়া জানে আৰ্মেনিয়াৰ লগত সিহঁতৰ কনফ্লিক্ট হয় এই নাগাৰ্নো কাৰাবাক ৰিজন এই ৰিজনটো মানে বহুত ইম্পৰ্টেণ্ট এই ৰিজনটোৰ কাৰণে আজাৰবাইজান আৰু আৰ্মেনিয়াৰ কনফ্লিক্ট হৈ থাকে বুজি পাইছানে সেই যুদ্ধখনত আজাৰবাইজান আৰু আৰ্মেনিয়াৰ কনফ্লিক্ট যোনটো হয় নাগাৰ্নো কাৰাবাক এই মেপখনত যদি চাওঁ মই মেপখনত দেখাই দিব পাৰিম আপোনালোকক আজাৰবাইজান ৰবক এইটো আৰ্মেনিয়া এইখিনিতে আছে আজাৰবাইজান এইখিনিতে ৰিজনতে আছে মানে আমাৰ নগৰ্ণ কাৰাবাক তাৰ কাৰণে আজাৰবাইজান আৰু আৰ্মেনিয়াৰ মাজত মানে বহুত কনফ্লিক্ট হৈ থাকে অকণ সৰু দেখিছে চাগে মেপত এইখন হ'ল আৰ্মেনিয়া গম পাইছেনে এই আৰ্মেনিয়া আৰু আজাৰবাইজানৰ যোনটো কনফ্লিক্ট হৈ থাকে ন তাতে মানে আজাৰবাইজানক হেল্প কৰিছিলে পাকিস্তানে তো তুনে মেৰা দোস্তি নিভা ৰহা হूं मतलब तूने मेरा साथ निभाया था मैं भी तुझे नहीं भूलूंगा भाई साहब तो বুজি পাইছানে तेरे यारी में हम सटके जावा লাগিলে কিমানে ভুল কাম নকৰ তোৰ লগত আছো মই কেনেকুৱা দোস্তি নিভাইছে আজাৰবাইজানে গম পাইছানে এতিয়া গম দুশ্মনবিলাক চিনি থাকক দেই মই লাষ্টত কিবা এটা কম সেইকাৰণে কৈছোঁ দুশ্মনবিলাকৰ নাম মনত ৰাখক তাৰ কি মনত থাকিব একদম দুশ্মন চাইনাটো জানেই দুশ্মন বুলি পাকিস্তানটো জানে এতিয়া আৰু এটা দুশ্মন গম পালে আজাৰবাইজান এইবিলাক নাম মানুহ মানে এইবিলাক প্ৰাণীৰ নাম মনত ৰাখিব লাগে এটা ইৰাণ ভাই সাহেব বুজি পাইছেনে ইৰাণ ভাই সাহেবে সিহঁতৰ নিজৰো পাকিস্তানৰ লগত কনফ্লিক্ট হৈ থাকে হা সিহঁতৰ অফ এণ্ড অন অফ এই মানে কয় যে ৰিলেশ্যনশ্বিপত অন এণ্ড অফ কেনেকুৱা চিটুৱেশ্যন কেনেকুৱা চলিছে ভাই অন এণ্ড অফ তো ইৰাণ আৰু পাকিস্তানৰ অন এণ্ড অফ চলি থাকে মানে আজি বোলে ভাল কালি বোলে বেয়া কাৰণ বাউণ্ডেৰী শ্বেয়াৰ কৰে আকৌ মেপখন যাব লাগিব নেকি এই গম পাব মেপখন দেখাই আছোঁ বাৰে বাৰে কিমান মেপ দেখাম এখন মেপকে বুজি পাইছেনে মেপখনত ইৰাণ আৰু পাকিস্তানৰ মানে বহুত বাউণ্ডেৰী ৰিলেটেড কনফ্লিক্ট থাকে কিন্তু চাওক কথাটো ইণ্টাৰেষ্টিং জোনটো কি গম পাইছেনে ইণ্ডো পেচিফিক জোনত বাপ কোন হ'ব গৈ আছে ভাৰত বাপ হ'ব পাৰে মানে সবকা বাপ কোন ভাৰত বন सकता है लेकिन সেই কাৰণে যদি টেনশন কাৰ হৈছে পাকিস্তানৰতো কাম নাই ভাই বৰবাদিং হতে খতম হৈ আছে কিন্তু এই যে কয় যে এটা পুরো এই এখাৰ কথা আছে নহয় উন্নতি কৰিলে উছৰ চুবুৰীয়াবিলাকে চকুচৰ হোৱা বুলি কয় ন আপুনি যদি উন্নতি কৰে উছৰ চুবুৰীয়াবিলাকৰ চকু লাগা বুলি কয় ন এই বম উন্নতি কৰিছে বে সালা আপুনি যদি চাওক আপুনি যদি গেলে এক্সামত সবে বেয়া দুখত কব উফ
বেচেৰাটো ভাল নহ'ল ৰিজাল্ট কিন্তু মনে মনে বহুতে বম ভাল পায় এই ভালে হৈছে দে গেলিছে চালা কিন্তু যদি আপুনি যদি কালি বিল্ডিং এটা বনাই দিয়ে কিবা এটা ৰাইজ কৰে বম গাড়ী চাৰি লৈ ওচৰ চুবুৰীয়া প্ৰথমতে ক'ব চালা কেনেকৈ ইমান টকা ঘটিছি কিবাটো 2 নম্বৰী আছে মানে ভাল কৰিলেও আপোনাৰ শান্তি নাই বেয়া কৰিলেও শান্তি নাই সেই ওচৰ চুবুৰীয়াবিলাকে আমাক অশান্তি দিছে বুজি পাইছেনে ওচৰ চুবুৰীয়াৰ পৰা বাচি থাকিব চাওক পাকিস্তানটো নিজে ডুবিছে ক'ব পাৰিলে চালা মইতো ডুবিছে ভাৰতখনে উন্নতি কৰক দে মোৰো উন্নতি হ'ব এক্সপৰ্ট ইম্পৰ্ট কিবা এটা কৰিম এই তোৰ উন্নতিৰ লগতে মোৰ উন্নতি হ'ব মোৰ পৰা মাল চাল তই কিনিবি তোৰ পৰা মাল চাল কিনিম মোৰ এনে খাবা পা নাই খাবা পাব মানুহগিলাই বুজি পাইছানে এনেকৈ গাঁৱলীয়া ভাষাত আমি যেটা কওঁ কথিত ভাষাত কিন্তু কোনো নিবিচাৰে নহয় মোৰতো উন্নতি হোৱা নাই ওচৰ চুবুৰীয়া বৰবাদ যাওক সেই ইৰাণৰো ছেম মেণ্টেলিটি ইৰাণে চাওক পাকিস্তানৰ লগত অলৰেডি কাজিয়া এনেকুৱা হৈ থাকে ন দুঘৰ ওচৰ চুবুৰীয়া কাজিয়া লাগি আছে কিন্তু আপোনাৰ উন্নতি কৰাৰ লগে দুটা মিলি গ'ল জইণ্ট ফ'ৰ্চ হয় আপোনাৰ এগেইনষ্টে ডাইৰেক্টলি ষ্টেটমেণ্ট দিয়া নাই কিন্তু ইৰাণেও চাওক নিবিচাৰে যে ভাৰতখনে ইমান তাৰাক্কি কৰক কাৰণ ইৰাণেও আমাৰ ওচৰে পাজৰে ন কাৰণ চাওক ভাৰতৰ ওচৰত আছে আফগানিস্তানে ভাৰতৰ লগত বাউণ্ডেৰী শ্বেয়াৰ কৰি আছে এইটো চাওক চাব যদি চাওঁ এইটো চাওক মানে ওচৰতে আছে আফগানিস্তান হয়নে নাই ভাৰতে আফগানিস্তানৰ লগত যদি ৰিলেশ্যন ভাল হয় এইটো আফগানিস্তান দেখিছেনে ভাৰতৰ যদি আফগানিস্তানৰ লগত ডমিনেন্স বাঢ়ে কথাটো চাওক দেই এতিয়া চাওক কেনেকুৱা পলিটিক্স চলিছে আফগানিস্তানত কোন আহিছে তালিবানৰ লগত ৰিচেণ্টলি তালিবানৰ যোনজন ফৰেন মিনিষ্টাৰ নে ডিফেন্স মিনিষ্টাৰ মই একজেক্টলি পাহৰিছোঁ তেওঁৰ লগত ভাৰতৰ এজন উচ্চ ৰেংকৰ ডিপ্ল'মেট এজনৰ লগত ৰিচেণ্টলি মিটিং হৈ গৈছিলে দেই তো তালিবানে কৈছে যে পাকিস্তানে বহুত দিগদাৰ দি আছে এনেকুৱা তেনেকুৱা কিবা কিবি পাকিস্তান আৰু তালিবানৰ এতিয়া খুব ভাল নহয়তো ৰিলেশ্যন পাকিস্তানে যদিও কৈ থাকে যে আমাক তালিবানে হেল্প কৰিব মোক তোৰ কৰিব কিন্তু তালিবানৰ লগত পাকিস্তানৰ ৰিলেশ্যন বৰ বেছি এটা ভাল নহয় ইভেন ৰিচেণ্টলি এটা ষ্টেটমেণ্ট দিছিলে যে পাকিস্তানে ইণ্ডিয়াই বোলে আফগানিস্তানক এটেক কৰিছে কিন্তু তালিবানে সেইটো কৈছে এইটো ইয়ে সব ঝুটি আফবাই পাকিস্তান ফেলা ৰাই মতলব বুজি পাইছেনে এই মিছা কথা কৈ আছে পাকিস্তানে মানে তালিবানে ইনডাইৰেক্টলি ইণ্ডিয়াৰ ছাপৰ্টত আছে টাইপ হৈ আছে অকণমান চিটুৱেশ্যনটো বুজি পাইছে অকণমান ডিপ্ল'মেটিক লাগে ন তালিবানে আৰু ইণ্ডিয়া কিয় কৰে চবৰে নিজৰ ফাইদা ইণ্ডিয়াই যদি ইনভেষ্টমেণ্ট কৰে আফগানিস্তানৰ ডেভেলপমেণ্ট হ'ব তালিবানৰ ফাইনেলি চবকে মানিহেতো হানিহে ভাই বুজি পাইছে পাকিস্তানে কিডাল হেল্প কৰিব পাকিস্তান নিজে ডুবি আছে তো আফগানিস্তানক যদি ইণ্ডিয়া হেল্প কৰে আফগানিস্তানৰ যদি ডমিনেন্স বাঢ়ি যায় ইণ্ডিয়াৰ আফগানিস্তানৰ লগতে লাগি আছে ইৰাণ ইহঁতৰ টেনশ্যন ভাই বুজি পাইছে নে সবৰে নিজৰ টেনশ্যন দূৰ কা সোচতে সব আফগানিস্তানত যদি ইণ্ডিয়াৰ দবদবা বাঢ়ে ইৰাণৰ টেনশ্যন হৈ যাব তো ইৰাণেতো বাহ খাই যাব বুজি পাইছে নে এই আফগানিস্তান মোৰ ওচৰত আছিলে তাতে দেখোন মোৰ ঘৰৰ ওচৰত আহি ই লেভেল দি গ'ল বে ইটো ডাইৰেক্ট মোৰ ওচৰৰ মানুহ নহয় বুজি পাইছে নে अपने गली में आके मुझे ही भाव दे के चला गया इंडिया এনেকুৱা টাইপ হৈ যাব ন তো সেই কাৰণে ইৰাণে কেতিয়াও নিবিচাৰে ইণ্ডিয়া যাতে ইমান ডেভেলপ হওক বা ইমান বুম কৰক তো সেই কাৰণে ইনডাইৰেক্টলি ইৰাণ ইজ ছাপৰ্টিং পাকিস্তান অৰ মাইট বি ডাইৰেক্টলিও ছাপৰ্ট কৰি দিব পাৰে বুজি পাইছেনে কাহিনীটো একদম ধুনীয়া কাহিনী কিবা বৰ লাগিলে ক'ব এতিয়া চাওক কিছুমান মক্কেল মানে চাওক এই মালয়েছিয়া ট্ৰুলি এছিয়া যে ইহঁতে আগৰ পৰাই ডিপ্ল'মেটিকেলি পাকিস্তানক মানে ইণ্টাৰনেশ্যনেল প্লেটফৰ্ম কিছুমানত হেল্প কৰে ইছলাম চেণ্টি এটা আছে তেওঁলোকৰ মতে দিয়ে আৰু হা ইছলামিক চেণ্টিৰ কাৰণে কয় যে আমি পাকিস্তানক হেল্প কৰিব লাগে ইনডাইৰেক্টলি মানে ডিপ্ল'মেটিকেল চাওক ডিফেন্সৰ থ্ৰুদিটো ইহঁতে হেল্প কৰিব নোৱাৰে হয়নে নাই কিন্তু জমনি কথা ইণ্ডিয়া আৰু পাকিস্তানৰ যদি ৱাৰ হয় সবচে আগতে বোলে ভোকত মৰিব ইহঁত বোলে ৰিপৰ্ট এটা মই কোৱাত পঢ়িছিলোঁ সবচে প্ৰথমতে খাব নোপোৱা হ'ব মালয়েছিয়া এইবাৰ মনত ৰাখিব মালয়েছিয়া ট্ৰুলি এছিয়া যেতিয়া যায় আপোনালোকে ফটো পোজ মাৰে যে মালয়েছিয়া ট্ৰুলি এছিয়া সেই মালয়েছিয়া ট্ৰুলি এছিয়াখন আমাৰ বন্ধু ইমান নহয় এতিয়া ডিপ্ল'মেটিক ষ্টেণ্ড এটা লৈছে চাওক ইমান যদি আমাৰ ভাল বন্ধুটো নহয় কি কয় নহয় ডেফিনেটলি নহয় কিন্তু ইহঁতে যদি ইমানে ভাবি লয় যে ইমানটো টুৰিষ্ট আহে ইণ্ডিয়াৰ পৰা আমি এইটো ক্ষেত্ৰত বল ইণ্ডিয়াকে ছাপৰ্ট কৰোঁ কাৰণ এইটোতো সঁচাকৈ ইণ্ডিয়াৰ ভুল নাছিলে সঁচাকৈতো আমাৰ ঘৰত আহি কেনে আমাৰ মানুহক মাৰি গৈছে টেৰৰিষ্ট কিছুমানে হয়নে নাই তো মালয়েছিয়াটো সেইটো ষ্টেণ্ডটো লোৱা নাই ডিপ্ল'মেটিক ষ্টেণ্ড লৈছে আৰু পাৰিলে ইণ্টাৰনেশ্যনেল বৰ্ড মানে যোনবিলাক প্লেটফৰ্ম হয় ডিপ্ল'মেটিকেলি পাকিস্তানকে ছাপৰ্ট দিয়ে তো ভাই সাহাব ইছকো ভি পহচান লো मलेशिया नेक्स्ट टाइम याद रखना टूरिज्म के लिए मत जाना मलेशिया ना जाब दे ए बाहारियान सऊदी अरेबिया इहते केनेके हेल्प करिब पारे बुझि पाइছে ने इराনৰ কথাটো মই অলৰেডি কলো ইৰাকো সেম ए কুৱেইট কাটাৰ এইবিলাক ধনী কান্ট্ৰি গম পাইছে নাই কুৱেইট কাটাৰ এইবিলাক ধনী কান্ট্ৰি আপুনি শুনিছে কুৱেইট কাটাৰ বাহাৰিয়ান সৌদি আৰব ধনী কান্ট্ৰি চাওক আগতে সৌদি আৰবিয়াটো ভাই ডাইৰেক্টলি পাকিস্তানক ছাপৰ্ট কৰিছিলে মানে ইণ্টাৰনেশ্যনেল প্লেটফৰ্মত কিন্তু আজিকালি ইণ্ডিয়াৰ লগত চাওক ইণ্ডিয়া যে ইমান বাহিৰত গৈ আছে ন
ইমান যে ফৰেইন ৰিলেশ্যন এষ্টাব্লিছ কৰি আছে ইমান যে মিটিঙত যাই থাকে বহুতখিনি কামত দিছে সৌদি আৰবে এইবাৰ ডাইৰেক্টলি পাকিস্তানক ছাপোৰ্ট কৰা নাইতো কিন্তু ইণ্ডিয়াকো ছাপোৰ্ট কৰা নাই কিন্তু চাওক ইণ্ডিয়াক ছাপোৰ্ট নকৰাটো ডাঙৰ কথা নহয় পাকিস্তানক যে ছাপোৰ্ট কৰা সেইটো ডাঙৰ কথা কিহৰ কাৰণে আগতে ডাইৰেক্টলি পাকিস্তানক ছাপোৰ্ট কৰে ইহঁতে ইণ্টাৰনেশ্যনেল প্লেটফৰ্মত মানে বুজি পাইছেনে এইবাৰ ইণ্ডিয়াই এনেকুৱা এটা ৰিলেশ্যন বনাইছে কাৰণ ইহঁতৰ ইকনমিকেল টাই আপছ ইণ্ডিয়াৰ লগতো বহুত হৈ আছে কাৰণ ফাইনেলি কাৰ লগত বেয়া হ'ব নোৱাৰে চাউদি আৰবে ডিপ্ল'মেটিক খেলি দিছে অকণমান ডিপ্ল'মেটিক মানে জল্দি ভাই পিছ ষ্টাব্লিছ হওক এইবিলাক আৰু প্ৰবচন আৰু ফকতীয়া প্ৰবচন আৰু বাহাৰিয়ান কুৱেইট ইৰাণ কাটাৰ এইবিলাক কাণ্ট্ৰি যে ইহঁতেও ডিপ্ল'মেটিকেলি পাকিস্তানক ইণ্টাৰনেশ্যনেল প্লেটফৰ্মত ছাপোৰ্ট কৰে কিহৰ কাৰণে কৰে জানে ইহঁতে পাকিস্তানক আৰু কেনেকৈ ছাপোৰ্ট কৰে জানে ইণ্টাৰনেশ্যনেল প্লেটফৰ্মতো ছাপোৰ্ট কৰে ইকনমিকেলি হেল্প কৰে পইচাটো নাই ভাই পাকিস্তানৰ ভিখাৰী এই ভিখাৰীক যে দান দিয়ে শ্বেইখবিলাকে দান দিয়ে ন হয়নে নাই এইবিলাক এই বাহাৰিয়ানৰ মানুহ মানে বাহাৰিয়ানে দিয়ে মানে ফাইনেলি ইকনমিকেলি ছাপোৰ্ট কৰে কুৱেইটে কৰে আৰু কাটাৰে কৰে কিহৰ কাৰণে কৰে জানে নাই এনেতো কোনো নকৰে ভাই এই লেবাৰবিলাক যে লাগে মেইন পাৱাৰ যে লাগে দুনিয়াৰ আছে পাকিস্তানৰ মানুহ ভৰ্তি হৈ আছে মানে বাহাৰিয়ান কুৱেইট এইবিলাকত তো মেইন পাৱাৰৰ সিহঁতৰ স্বাৰ্থ আছে ন আমাৰ মেইন পাৱাৰ লাগে পাকিস্তানৰ পৰা মেইন পাৱাৰ দে ভাই তহঁতে পইচা পাই থাকিবি বুজি পাইছেনে চব স্বাৰ্থত কাম কৰিছে সব দুনিয়া হি সেলফিছে ভাই সাহেব পুৰা দুনিয়া স্বাৰ্থপৰ মানে বুজি পাইছে কিন্তু এজন আমাৰ পৰম বন্ধু বুজি পাইছেনে এইবিলাক পাকিস্তানৰ বন্ধুৰ বিষয়ে কাহিনী পাতিলো আমি শেষ পাকিস্তানৰ বন্ধুকেইটাৰ গম পালে মেইনলি মনত থাকিব মানে টাৰ্কি চাইনা আৰু কোন আছিলে ইৰাক ইৰাণটো গমেই পালে তাৰপিছত এইবিলাক মালয়েছিয়া তুলি আছে এইবিলাক পেচিভলি মানে আছে বুজি পাইছেনে কিন্তু মনত ৰাখিব দেই কাহিনীখিনি এতিয়া চাওক ৰাছিয়াৰ কথা যদি ক'ব যাওঁ ৰাছিয়া আমাৰ পৰম বন্ধু হয় কেনেকৈ গম পাব আপোনালোকে যদি বেকগ্ৰাউণ্ড চাব যায় ন আগৰ পৰা ৰাছিয়া আমাক বহুত হেল্প কৰি আছে এইবাৰ যে যুদ্ধত আমাক S-400 বচাইছে ন এই যে এণ্টি মিছাইল ডিফেন্স চিষ্টেম যোনটো হয় আমাৰ S-400 গম পাইছেনে ছাৰ্ফেচ টু এয়াৰ মিছাইল ডিফেন্স চিষ্টেম বুজি পাইছে সেইটো ৰাছিয়াৰ পৰাই লোৱা হয় আমি গম পাই এই কিমান এই আমাৰ এই হিৰোৰ ওপৰত এক্সট্ৰা ভিডিঅ' বনাইছোঁ চাবচোন মজা বনাই দিছোঁ মই একদম Sukhoi 30 এখন ফাইটাৰ জেড হয় এইখনো ৰাছিয়াৰ পৰা লোৱা মানে এইবিলাক আমাৰ হিৰোবিলাক চব ৰাছিয়াৰ পৰা অহা মই এতিয়া এইটো ক'ব পাৰে যে ৰাছিয়াৰ পৰাতো ফ্ৰীতে অনা নাই ভাই পইচা অবভিয়াছলি পইচা দি আনিছোঁ কিন্তু ৰাছিয়াইতো চাইনাকো প্ৰভাইড কৰিব পাৰিলে হয় S-400 কিন্তু ৰাছিয়াই S-300 হে দিছে তাৰেও এটা কাহিনী আছে বাৰু এই কাহিনীটো গোটেই মই S-400 ভিডিঅ'টোত কৈছোঁ কিন্তু যিয়ে হওক এইকেইটাতো ডিফেন্সৰ কৰ্পৰেশ্যন আছে ৰাছিয়াৰ লগত কিন্তু আপোনালোকে যদি বেকগ্ৰাউণ্ড চাব যায় ন যেতিয়া 1971 ৱাৰ হৈছিলে তো ভাই যেতিয়া একফালে US একফালে UK যেতিয়া এটেক কৰিছিলে এজন মানুহে আমাক বচাইছিলে আৰু সেইদিনাখন যদি ৰাছিয়া নাহিলে হয় ন আমাৰ অৱস্থা সঁচাকৈ দিগদাৰ হ'লে বাচিবলৈ বা যুদ্ধত বেয়া হ'লে কাৰণ চাওক পাকিস্তানে এফালে এটেক কৰিছে এফালে UK এফালে USA তেতিয়াই ৰাছিয়াই নিউক্লিয়াৰ ছাবমেৰিন এণ্টি মিছাইল মানে কিছুমান পঠাইছে মানে ডেষ্ট্ৰয়াৰবিলাক মানে বহুত আৰ্মছ মানে একদম খাটাৰনাক ডেভেলপ মানে মাজে মাজে মুখখন বজি গৈছে মোৰ বুজি পাইছেনে ৱৰ্ডবিলাক ইমান খাটাৰনাক মিছাইল মোৰ ঘৰত এতিয়া মিছাইলে উৰাই থাকে আজিকালি ইমান মিছাইল ইমান এণ্টি মিছাইল কিবা ছাবমেৰিন নিউক্লিয়াৰ এইবিলাকে চলি আছে মুখত ভাল বস্তু নাহে হৈছে মুখত তো এই ৰাছিয়াই হেল্প কৰিছিলে আৰু সেইটোৰ ওপৰত এটা নিউক্লিয়াৰৰ ওপৰত এটা ভিডিঅ' বনাইছিলোঁ তাতে গোটেই কাহিনীটো কৈছোঁ মুঠতে ৰাছিয়াই চাওক 1965 যোনটো ৱাৰ হয় তাতেতো মেডিয়েশ্যন কৰিছে তাতে ডাইৰেক্টলি ইণ্ডিয়াক ছাপোৰ্ট কৰা নাই টাস্কেণ্ট যোনটো ফাইলছ বুলি এখন মুভি আছে চাব পাৰে চালে টাস্কেণ্টত এটা মানে এগ্ৰিমেণ্ট চাইন হয় নহয় ইণ্ডিয়া আৰু পাকিস্তানৰ মাজত তো এই মেডিয়েশ্যন USSR কৰিছিল তে ৰাছিয়া নাছিলে USSR আছিলে আৰু USSR 1971 ভাৰতক হেল্প কৰিছিলে আৰু USSR এনেকৈ হৈছে USSR হৈ গৈছিলে তো USSR অহাৰ লগে লগে UK আৰু তোমাৰ USA দেই মোৰ USA নহয় পাকিস্তান কা USA এতিয়া কিন্তু আমাৰ USA হয় USৰ কথা কৈ আছোঁ ৰ'ব লাহেকৈ আহিম তো মানে ফুটি দিলে মানে গম পাইছেনে তো ৰাছিয়া আমাৰ আগৰ পৰাই পৰম বন্ধু হয় আৰু এইবাৰো ক্লিয়াৰ ষ্টেণ্ড ৰাছিয়াই দিব মানে যদি যুদ্ধ হয় ন ৰাছিয়া আমাক ছাপৰ্ট দিব ভাই দেগা और एक अपना दोस्त है कौन ইজৰাইল তো মই আচৰিত হৈছিলোঁ হা মই এখন জাগাত গৈছিলোঁ ফুৰিবলৈ হিমাচলৰ এখন জাগা আছে কছল বুলি জাগা তো কছলত বহুতখিনি মানুহ ইজৰাইলৰ তো ইজৰাইলৰ জানে ইজৰাইলৰ পেলেষ্টাইনৰ কনফ্লিক্ট হৈ থাকে তো ইণ্ডিয়াই মোষ্ট অফ দ্য টাইম ইজৰাইলক ছাপোৰ্ট কৰে ৰিজন আছে ভাই দুশ্মন কা দুশ্মন দোস্ত তো ইজৰাইল কাৰ দুশ্মন বুলি কয় ইজৰাইল টেৰৰিষ্টবিলাকৰ দুশ্মন বুলি কয় নিজকে
একদম ষ্ট্ৰং ষ্টেণ্ড লয় মানে টেৰৰিষ্টৰ এগেইনষ্টে তো এইবাৰো ইজৰাইলে ষ্ট্ৰং ষ্টেণ্ড লৈছে যে টেৰৰিষ্টে এটেক কৰিছে ভাই এইটো খুদাই দিব নালাগে আমি ভাৰতৰ লগত আছো যা তহঁতে যা ফালি দিম আৰু ৰাছিয়াৰ পিছতে যদি ষ্ট্ৰং ডিফেন্স টাই কিছুমান আছে ন ইজৰাইলৰ লগত আছে বহুতখিনি আমি ইকুইপমেণ্ট মিছাইল ড্ৰোনছ কাৰণ ইজৰাইল ৰাছিয়া এইবিলাকে বহুত কাম কৰে এইবিলাক আৰ্মছৰ ওপৰত আমি ইণ্ডিয়াও কৰিছে DRDO বহুত কাম কৰিছে এতিয়া ডেফিনেটলি বাট তথাপি আমি ইজৰাইলৰ পৰা বহুতখিনি হেল্প পাম আৰু এইবিলাক বাই কৰোঁ ড্ৰোনছ মিছাইল ছাৰ্ভিলেঞ্চ ইকুইপমেণ্ট এইবিলাক চব ইজৰাইলৰ পৰা সেয়া হয় আৰু ইজৰাইলে অপেন ছাপৰ্ট দিব ভাবি চাওক ৰাছিয়া আৰু ইজৰাইল জাষ্ট ইমেজিন এইফালে আছে চাইনা বাৰু চাইনা আৰু ইৰাণ থাকক বাৰু তুৰ্কী থাকক বাৰু अपना इजराइल ही काफी है टर्की के लिए समझ में आ रहा है बुझी पाइसे और फ्रांस চাওক ফ্ৰান্সে এটা ইম্পৰ্টেণ্ট ৰোল প্লে কৰিছে চাওক যেনেকৈ চাওক ৰাছিয়াৰ পৰা S-400 ললো আমি ফ্ৰান্সৰ পৰা লৈছো আমি ৰাফেলৰ নাম শুনিছেনে ৰাফেল এই ৰাফেল লিখা আছে ৰাফেল ফাইটাৰ ফাইটাৰ খানে এনেকৈ উৰি যায় যে ৰাফেল ফাইটাৰ খান কাৰ পৰা লৈছো জানে আপুনি ফ্ৰান্সৰ পৰা লৈছো বুজি পাইছে আৰু চাওক ফ্ৰান্সৰো মানে ইণ্টাৰেষ্ট ইণ্ডিয়া হয় কিহৰ কাৰণে চাওক এই ৰাফেলখন ইণ্ডিয়াই কিনিছে তো বহুতখিনি বস্তু কিনি আছে ইণ্ডিয়াই ফ্ৰান্সৰ পৰা ডিফেন্সৰ ইকুইপমেণ্ট আৰু ইণ্ডিয়াৰ ইজ্জত যদি মাৰা যায় মানে ৰাফেলখনৰ যদি ইজ্জত মাৰা যায় ৰাফেলখনে যদি ভাল পাৰফৰ্ম নকৰে আল্টিমেটলি ভাল পাৰফৰ্ম নকৰে মানে ফ্ৰান্সৰ নাম বদনাম হ'ব ফ্ৰান্সেইটো বনাইছে আৰু ফ্ৰান্সৰ ইকনমি মানে ৰাফেলৰ ডিমাণ্ড কমি যাব তো ফ্ৰান্সে নিবিচাৰে ন ইণ্ডিয়াৰ মানে ইজ্জত যাওক ইণ্ডিয়াই ইজ্জত ডাউন হওক মানে ইণ্ডিয়াই যুদ্ধত হাৰক কাৰণ আমাৰ পৰাইতো মাল লৈ আছে ভাই এতিয়া চাওক আপুনি এখন দোকান দি আছে আপোনাৰ পৰা এটা কাষ্টমাৰে সদায় মাল কিনি আছে সেই কাষ্টমাৰটোৰ যদি কিবা প্ৰব্লেম হয় আপোনাৰ পৰা দোকানৰ পৰা মাল চেলে নাযাব আপোনাৰ লছ আছে তো আপুনি কাষ্টমাৰটোক বচাব নাই ঠিক তেনেকৈ ফ্ৰান্সেতো ভাবিব না মোৰ কাষ্টমাৰ হয় ভাই মোৰ প্ৰিয় কাষ্টমাৰ যোনে মোৰ ৰাফেলখন কিনিছে মইতো ইহঁতক বচাবই লাগিব মইতো ইহঁতক হেল্প কৰিব লাগিব ডাইৰেক্টলি নহ'লেও ইনডাইৰেক্টলি ফ্ৰান্সে হেল্প কৰিব আৰু ষ্টেণ্ডটো এতিয়ালৈকে নিউট্ৰেল লৈ আছে যদিও ফ্ৰান্সে ইণ্ডিয়াক ডেফিনেটলি হেল্প কৰিব বুজি পাইছে মোৰ মতেদি আৰু এইটো পাৰ্টনাৰশ্বিপ বহুত ইম্পৰ্টেণ্ট হয় কোৱাডটো কিহৰ কাৰণে ইম্পৰ্টেণ্ট হৈ গ'ল কোৱাড্ৰিলেটাৰেল ছিকিউৰিটি ডায়লগ মই যে ক'লোঁ আপোনালোকক কাহিনীটো এই ইণ্ডো পেচিফিক জোনখিনিত এইখিনি জেগাখিনিত চাওক এইখিনি জেগাত যদি দবদবা বনাব লাগে এইখিনি জেগাত যদি দবদবা বনাব লাগে এইখিনি জেগাত দবদবা কাৰ বেছি জানে চাইনাই মানে বম উৎপাত কৰি থাকে ইয়াৰ লগতো যুঁজিব যাব চবৰ লগত যুঁজিব যাব ক'ব এইখিনি টেৰিটৰি মোৰ কালি ক'ব টাইৱানখন মোৰ কালি ক'ব এইটো মোৰ সিহঁতে মানে চব জেগা সিহঁতে ল'ব বিচাৰে মানে সিহঁতৰ বেছিয়ে লেভেল মানে বেছি উৎপাদ হৈ গৈছে মানে কচু খোৱা পোৱালি বুলি কয় যে চাইনাই কচু খোৱা পোৱালিটো মানে লাগাতকৈ বেছি উৎপাদ হৈ গৈছে সিহঁতৰ তো সিহঁতে চবকে ক্লেইম কৰিব যায় যে মানে ইণ্ডো পেচিফিকত মানে সিহঁতে ৰজা হ'ব বিচাৰিছে তো ইণ্ডো পেচিফিকত যদি সিহঁতক বাঁহ দিব লাগে ইণ্ডো পেচিফিকততো ৰজা হ'ব বিচাৰিছে প্লাছ সিহঁতে US-ৰ লগতো বহুত টক্কৰ লৈ আছে এইটো ৰাছিয়া হ'ল বাৰু এই US-খন আছে বাৰু ধৰি লওক এনেকৈ US-ৰ লগতো বহুত টক্কৰ লৈ আছে তো দুশ্মন কা দুশ্মন দোস্ত ইজ দুশ্মন কি এই দুশ্মনটোৰ এগেইনষ্টত আমি এটা গ্ৰুপ বনাব লাগিব ইণ্ডো পেচিফিকত যদি আমি কাম কৰিব লাগে চ' ইণ্ডো পেচিফিকত এইবিলাকতো ফিলিপাইনছ ইণ্ডোনেছিয়া বাদ দিয়ক এইবিলাক মানে এদিনতে গায়ব হৈ যাব এইবিলাক কাণ্ট্ৰি দম থকা কাণ্ট্ৰি কোন আছে চাওকচোন অকণমান এই জাপানখনৰ নাম শুনি থাকে দেখিছেনে জাপানখন আছে গম পাইছেনে এইখন অষ্ট্ৰেলিয়া আছে দেখিছেনে এইবিলাক এখন পাৱাৰফুল কাণ্ট্ৰি আৰু এইখন কোন হ'ল ইণ্ডিয়া আৰু এখন মই ক'লোঁ USA এই চাৰিখন যদি মিলি যায় USA জাপান অষ্ট্ৰেলিয়া আৰু ইণ্ডিয়া চাইনাৰ অকণমান হ'লেতো টেনশ্যন হ'ব ভাই এই চাৰিটাতো আহি গৈছে মোৰ এগেইনষ্টে আৰু চাওক এতিয়া যদি ৱাৰ হয় ইণ্ডিয়া পাকিস্তানৰ ৱাৰ পাকিস্তানক কোনে ছাপোৰ্ট কৰিব চাইনা আৰু চাইনাৰ কা দুশ্মন কন হে জাপান অষ্ট্ৰেলিয়া কিহৰ কাৰণে দুশ্মন কাৰণ ইণ্ডো পেচিফিকত ভাই চাইনাৰে দবদবা দেখাব খুজি থাকে সদায় ক্লেইম কৰে তো তোৰে অকল দম হ'ব নেকি ভাই আমাকোতো থাকিব দে আমাৰোতো দম থাকিব লাগিব ন বুজি পাইছে নাই তো সেই দমটো মিলাবলৈ বেলেঞ্চ কৰিবলৈ গ্ৰুপ এটা বনাইছে অষ্ট্ৰেলিয়া জাপান USA আৰু ইণ্ডিয়াই তাকে কয় কোৱাড আৰু ইহঁতৰ এটা জইণ্ট মিলিটাৰী নেভেল চাওক নেভেল এক্সাৰচাইজ কি হ'ব এইখিনি চাওক এইখিনি ইণ্ডো পেচিফিক অপশ্যনতে ন সাগৰৰ ওপৰতে যুদ্ধবিলাক হ'ব পাৰে মানে কাৰণ এইবিলাক চব পেচিফিক জোনটো পুৰা একদম সাগৰৰ পৰা বেছিভাগ পানী আছে এইখিনি দেখিছেনে ইয়াতে নেভেল আৰ্মি বা নেভেল ফ'ৰ্চে মানে বুজি পাইছে নেভেল আৰ্মি ওলাই গৈছে দেই শব্দটো কি ভয়ানক শব্দ ওলাই গৈছে নেভেল ফ'ৰ্চে বেছি ইম্পৰ্টেণ্ট ক্ৰুচিয়েল ৰোল প্লে কৰিব সেইকাৰণে কোৱাডৰ এটা এক্সাৰচাইজ হৈ থাকে क्वाड का एक एक्सरसाइज होता है भाई साहब इस एक्सरसाइज का नाम क्या है पता है मालाबार एक्सरसाइज ए माला बाइदो নহয়
আমাৰ মালা দিদি বা মালাবাৰ নহয় এই মালাবাৰ এক্সাৰচাইজটো কোৱাডৰ এক্সাৰচাইজ হয় তো কোৱাডৰ মেম্বাৰবিলাক আমাৰ কাৰণে চাওক কিহৰ কাৰণে ইম্পৰ্টেণ্ট গম পাইছেনে কোন ক'লো তো আমাৰ ছাপৰ্টত এনে আমি ইণ্ডিয়া আৰু অষ্ট্ৰেলিয়া বহুত দুশ্মন কিন্তু কোৱাডত আমি অষ্ট্ৰেলিয়া জাপান এই মেপখন দেখিছে ন ইউএছ সৰি ইউএছৰ বোলে হবে সৰি এখন ইণ্ডিয়া আছিলে মই ভুলতে ইয়াতে নহয় ইণ্ডিয়াৰ ওপৰত কনছিলি ইয়াতে কৰিছিলোঁ এৰ'টো বাদ দিয়ক এৰ'টো ক'ৰবাত পৰিছে ভুলতে তো জাপান আৰু ইউএছএ আৰু অষ্ট্ৰেলিয়া গম পাইছেনে এই চাৰিখন কাণ্ট্ৰি গ্ৰুপিং হ'ল কোৱাড উগাৰ আহি গৈছিলে অকণমান দেৰি হৈ গ'ল কওঁতে তো মুঠতে মই কি কৈছোঁ ইণ্ডিয়া অষ্ট্ৰেলিয়া জাপান আৰু ইউএছ এইকেইটাই মিলি কেনে কোৱাড কৰিছে কিহৰ কাৰণে কৰিছে মই দেখালোঁ আপোনালোকক বস্তুটো বুজি পাইছেনে এই ইণ্ডো পেচিফিক জোনখিনিৰ কাৰণে কৰিছে মানে মেইনলি এই ইণ্ডো পেচিফিক জোনখিনিৰ কাৰণে বুজি পাইছেনে চিম্পল ভাষাত কৈছোঁ তো দুশ্মন কা দুশ্মন দোস্ত যদি চাইনা যদি আহি যায় অষ্ট্ৰেলিয়া আহি যাব আমাৰ লগত ভাই কোৱাড আহি যাব কোৱাডে অলৰেডি বিচাৰিছে চাইনা ডমিনেন্সটো কমক আৰু যদি বাই চান্স ইণ্ডিয়া পাকিস্তানৰ যুদ্ধত চাইনা আহি যায় আৰু চাইনা ডমিনেন্স আৰু যদি বঢ়াই দিয়ে কোৱাড মেম্বাৰ চবৰে বাহ হ'ব অষ্ট্ৰেলিয়াৰো বাহ হ'ব ভাই জাপানৰ বাহ হ'ব তো জাপানেও ষ্ট্ৰংলি ইণ্ডিয়াৰ ছাপৰ্টত আছে আৰু ডেফিনেটলি কোৱাডৰ মেম্বাৰ যিহেতু অষ্ট্ৰেলিয়া হয় অষ্ট্ৰেলিয়াও ইণ্ডিয়াক ছাপৰ্ট কৰিব আৰু ইউএছএটো এতিয়া ছাপৰ্ট কৰি আছে কিন্তু ইউএছএ আমাৰ সঁচাকৈ বন্ধু নে সঁচাকৈ ইউএছএ বন্ধু নে মই যেনেকৈ ক'লোঁ ৰাছিয়া আমাৰ পৰম বন্ধু নহয় ভাই নাহি হে ভাই ये तो दोगलापन है यूएसए दोगलापन करता है हमेशा চাওকচোন চাওক দোগলাপনৰ এক্সাম্পল কেইদিনমান আগতে ইউএছৰ ভাইচ প্ৰেচিডেণ্টে ক'লে যে ইণ্ডিয়া পাকিস্তান যি কৰে কৰক ভাই আমি মাজত নোসোমাওঁ আৰু সেইদিনাখন আহি কাৰণে আমাৰ ট্ৰাম্প ডাঙৰীয়ে কৈছে নাই মেডিয়েশ্যন কৰি দিলোঁ ভাই আমি এতিয়া চিজ ফায়াৰ কৰিব লাগে তো দুদিন আগতো তই ক'লে ভাই যে নালাগে আমি ইণ্টাৰফেয়াৰ নকৰোঁ যি কৰক কৰ আৰু এতিয়া কৈ আছ যে কৰিব নালাগে যুদ্ধ বুজি পাইছেনে চাওক ইউএছএ ফাইনেলি কি বিচাৰে জানে নিজৰ স্বাৰ্থ একদম সেলফিশ গাই বুলি যে কয় যে সেলফিশ গাই বুলি কয় এখন যদি মই এখন কিতাপ যদি লিখোঁ ইউএছএ তাৰ টাইটেল হ'ব দ্য সেলফিশ গাই বুজি পাইছে মহাস্বাৰ্থপৰ ইউএছএ দ্য মহাস্বাৰ্থপৰ দ্য বুক টাইটেল উইল বি কিহৰ কাৰণে সদায় নিজৰ স্বাৰ্থই ভাবি থাকে সিহঁতে তো আমি যদি চাব যাওঁ ইউএছ আৰু ইণ্ডিয়াৰ ৰিলেশ্যন ন আগতে মই ক'লোঁ 1971 উল্টা ইউএছএ কাক ছাপৰ্ট কৰিছিল জানে 1971 ইউএছএ উল্টা ছাপৰ্ট কৰিছিলে পাকিস্তানক ভাই কিসকো ছাপৰ্ট কিয়া থা পাকিস্তানকো তেতিয়া আমাক বচাই দিলে কোনে জানে ৰাছিয়া তো ৰাছিয়াক নাপাহৰিব ভাই ইমান বেয়া টাইমত ৰাছিয়া হেল্প কৰিছে ন ইউএছএছাৰে মই সঁচাকৈ এটা মিম চলিছে ন ৱাই ইণ্ডিয়ান লাভ ৰাছিয়ানছ এতিয়া মানে ৰাছিয়া কিহৰ কাৰণে ইণ্ডিয়াই ভাল পায় চব বস্তুতে এতিয়া গম পাইছেনে সেইটো এটা মিম এটা ভাইৰেল হৈছে বাৰু এইটো বাৰু বেলেগ মিনিং কৰি কথাটো কোৱা নাই মই ৰাছিয়াই S-400 বচাই আছে ৰাছিয়া কাণ্ট্ৰিখনে বচাই আছে আমাক তো ৰাছিয়া আৰু ইণ্ডিয়া মানে পৰম বন্ধু সঁচাকৈ যদি ক'ব যাওঁ কিন্তু ইউএছএ সদায় দোগলাপন 1971 ৱাৰত পাকিস্তানক ডাইৰেক্ট ছাপৰ্ট দিছিলে ইউএছএ আৰু এতিয়া চাওক ইউএছএ কিন্তু এতিয়া পাকিস্তানক ছাপৰ্ট দিয়া নাই বুলি ক'ব পাৰোঁনে ডাইৰেক্টলি ক'ব নোৱাৰোঁ মই কৈছোঁ ৰ'ব অকণমান শুনিব কাহিনীটো চাওক ইউএছএ আৰু চাইনা ট্ৰেড ৱাৰ চলি আছে এতিয়া ইউএছএ ভাবিছে ইণ্ডো পেচিফিক যোনটো ক'লোঁ কোৱাডৰ মেম্বাৰ ইউএছএ হয় ইণ্ডো পেচিফিকত চাইনাৰ দবদবাটো বেছি হোৱা নিবিচাৰে ইউএছএ ইণ্ডিয়াৰো দবদবা বেছি হোৱা নিবিচাৰে ইউএছএ কাৰো দবদবা বেছি হোৱা নিবিচাৰে সদায় বিচাৰে যে ইফালৰ এছিয়ান কাণ্ট্ৰিজবিলাক ৱেষ্টাৰ্ণ কাণ্ট্ৰিজৰ তলত থাকক সদায় বুজি পাইছে কিন্তু এতিয়া কথাটো কি হৈছে চাইনাৰ বেছি দবদবা বাঢ়ি গ'ল তো ইউএছ আৰু চাইনাৰ ট্ৰেড ৱাৰ চলি আছে সেইটোৰ ভিডিঅ' মই বনাই দিছোঁ তো চিম্পলি এতিয়া ইউএছৰ বহুতবিলাক কোম্পানীজ ইণ্ডিয়াত শ্বিফ্ট কৰিব বিচাৰি আছে আৰু ইণ্ডিয়া আৰু ইউএছৰ ট্ৰেড ৰিলেশ্যনটো বহুত ভাল কৰিব বিচাৰিছে কাৰণ চাইনাৰ অল্টাৰনেটিভ এটা লাগিলে ইউএছক বুজি পাইছেনে চাইনাৰ অল্টাৰনেটিভ কোন হ'ব পাৰে ইণ্ডো পেচিফিকত ইণ্ডিয়া তো ইণ্ডিয়াৰ লগত সেইকাৰণে ৰিলেশ্যন ভাল ৰাখিব লাগে বুজি পাইছে কিন্তু ভাই বেপাৰী মানুহ অকল ইণ্ডিয়াৰ লগত ৰিলেশ্যন ভাল ৰাখিলেতো নহ'ব এতিয়া সিহঁতৰ ডিফেন্সৰ বহুত ইকুইপমেণ্ট আছে ডিফেন্সৰ ইকুইপমেণ্টবিলাক ইণ্ডিয়াটো ৰাছিয়াৰ পৰা কিনে আমাৰ ইণ্ডিয়া কিন্তু তামাম ষ্ট্ৰেটেজিকেলি মানে এইটোক হেণ্ডেল কৰে ইণ্ডিয়াৰ ইউএছএ আৰু ৰাছিয়াক বহুত কম কাণ্ট্ৰি আছে যোনে পেৰেলেলি ইউএছএ আৰু ৰাছিয়াৰ লগত ৰিলেশ্যন ভাল ৰাখিব পাৰে চ' ইণ্ডিয়াই ৰাছিয়াৰ পৰা S-400 কিনিলে কাটছাও নলগালে ইউএছএ কিয় নলগালে তহঁতৰ পৰাও ল'ম ন ভাই তো ইউএছৰ লগতো ইণ্ডিয়াৰ ডিফেন্স কিছুমান টাই আপ আছে লিমুৱা কমকাছা এনেকুৱা কিছুমান আছে ডিফেন্সৰ টাই আপ সেইকেইটাৰ ওপৰত ডিটেইলছ ভিডিঅ' বনাম যদি বনাই শুনাত লাগিছে ফুল ফৰ্ম আছে লিমুৱা কমকাছা লজিষ্টিক কিবা এনেকুৱা টাইপ আছিল এটা আৰু কমকাছা এইবিলাক
মানে ট্ৰেড এগ্ৰিমেণ্টছ ডিফেন্সৰ ৰিলেটেড হয় মুঠতে 4টা পেক চাইন কৰিছে মই জানাত মই ভুল হ'ব পাৰোঁ 4টা পেক 3টা আছিলে আগতে চাগে এতিয়া অলৰেডি 4টা চাইন কৰিলে চাগে এইটো ছাপ'জ মোৰ ভুল হ'লে কমেণ্ট ডাউন কৰি দিব হা তো ইউএছৰ লগতো ইণ্ডিয়াৰ কিছুমান ডিফেন্স পেক্ট আছে চাওক ইউএছএ তো বিচাৰে ভাই মোৰ ডিফেন্সৰ মেনুফেকচাৰিং দোকানী হয় ন ফাইনেলি মোৰ মাল চেল যাওক ইণ্ডিয়া কিনো পাকিস্তানে কিনো মোৰতো এনেকুৱা লাগে মোৰ লাগে দেই এইটো পাৰ্চনেল অপিনিয়ন ট'টেলি ইউএছএ চাগে পাকিস্তানক কৈছে চা এইয়া ইউএছএ যুদ্ধ হোৱা নিবিচাৰে কাৰণ চাওক ইণ্ডিয়াৰ লছ হ'লে ইউএছৰ লছ আছে আৰু এতিয়া পাকিস্তানৰতো বাহ হৈ আছে ইণ্ডিয়াই যদি এটেক কৰে তো পাকিস্তানে চাগে ক'লে ইউএছ দাদা আমাক অকণ বচাই দিয়ক না এই ইণ্ডিয়াই ফালি থৈ দিছে আমাক ইউএছএ ক'ব বচাম আপোনাৰ কাম কি বচাম এনেকৈ দিছে বচাম এনেকৈ দিছে কি এনেকৈ কি কৰি দিছে বুজি পাইছেনে এনেকৈ লাগে মানে ইউএছএ কৈছে এনেকৈ নহ'লে মোৰ হাতে নচলে নহয় মাথাই কাম নকৰে তো এনেকৈ কেনেকৈ পাম তো পাকিস্তানক কৈছে তহঁতে একো কৰিব নালাগে যে তহঁতে লোন চোন পাবি নহয় এতিয়া কেইদিন IMFৰ পৰা লোন চোন পাবি নহয় মিহিকে আনএকাউণ্টেবল লোন পাব ক'ত খৰচ কৰে নাজানে এই IMFৰ পৰা বঢ়িয়াকৈ কম হা IMFে হয় মষ্ট প্ৰবেবলি দেই তো IMFৰ পৰা লোন পাব চাগে লোন মানে গ্ৰাণ্টেড হৈছে যুদ্ধৰ মেইন টাইমতে এই ৰিচেণ্টলি তো ক'ব চাগে তই এটা কাম কৰ পইচা হিচাপ পাবি নহয় একেদিন ধাৰ চাৰ ল'বি তহঁতে এনেতো কাণ্ট্ৰি ডুবি আছে ন বাদ দে মোৰ পৰা অকণমান ইকুইপমেণ্ট বাই কৰিলোঁ না মোৰ পৰা যদি যুদ্ধৰ ইকুইপমেণ্ট বাই কৰিলোঁ এইবিলাক চাগে চিক্ৰেটলি টক দেই মই মাথাটা মাৰি কেনে কৈছোঁ হ'ব পাৰে দেই এইটো কাহিনী ইউএছএ চাগে কৈছে মোৰ পৰা অকণমান ডিফেন্সৰ থাৰ্ডখন ইণ্ডিয়াক দিছিলোঁ নিকিনিলে দেখোন থাৰ্ড দেখোন S-400ৰ সমানে কাম কৰে এই থাৰ্ড আৰু S-400ৰ কম্পেৰিজন S-400ৰ ভিডিঅ'ত দিয়া আছে চাব তো সেইখনে তহঁতে কিনি ল অকণ ডিফেন্স ইকুইপমেণ্ট কিনি ল মোৰ অকণ পইচা আহিব আৰু তহঁতে নেক্সট ৱাৰৰ কাৰণে প্ৰিপেয়াৰ হয় ইন দ্য মিন টাইম মই ইণ্ডিয়াক বুজাওঁ দে চ' ইণ্ডিয়াক চাগে কৈছে ইণ্ডিয়াক কৈছে আৰু এই যুদ্ধ কৰি লাভ নাই দিয়ক আমাৰো ইমান ইনভেষ্টমেণ্ট আপোনালোকৰ কাণ্ট্ৰিত গৈ আছে যুদ্ধ হ'লে দেখোন কাণ্ট্ৰিবিলাকে ইনভেষ্টমেণ্ট কৰিব দিগদাৰ পাব তাতকৈ আমি মিলিজুলি কামখিনি কৰক যেতিয়া যুদ্ধ কৰিব নালাগে আৰু আমাৰ ইণ্ডিয়াৰো লছ ফাইনেলি ৱাৰ কৰিলে হয়নে নাই কাৰণ ইমানখিনি ইনভেষ্টমেণ্ট আহি আছে চাইনাইতো সেইটো ভাল পায় তো ইণ্ডিয়াই ভাবিছে চাইনাক কাউণ্টাৰ দিওঁ ইমান ইনভেষ্টমেণ্ট আহি আছে চাইনাৰে চান্স মাৰি দিব পাৰে তো চাইনাই চান্স মানে চাইনাৰ পৰাইতো আমি কাঢ়ি আনিছোঁ ন ইনভেষ্টমেণ্টবিলাক এতিয়া তো চাইনা আকৌ চান্স মাৰি দিব পাৰে কিবা কিবি পলিচি আনি ওলাই আছে পলিচি কিবা কিবি সিহঁতে তো ইণ্ডিয়াই ভাবিলে যুদ্ধ কৰি থকাতকৈ এনেকুৱা কৰাই ভাল হ'ব এনেকুৱা লাগে মোৰ কেতিয়াবা মই নাজানো এইটো বিষয়ে এনে জাষ্ট আইডিয়া এটা কৰি কিনে কৈছোঁ কেনেকুৱা ভাবে আপোনালোকে মোৰ ভাবা কথাখিনি হয়নে মই ভুল ভাবিছোঁ মানে বুজি পাইছেনে ইউএছএ কেনেকৈ কৈছে চাগে পাকিস্তানক টোপ দিছে যে তহঁতে কৰ মই ইফালে ইণ্ডিয়াক কনভিন্স কৰি আছোঁ আৰু যুদ্ধ কৰিতো কাৰো লাভ নাই ন তো ইউএছএ ভাই কিসি কা দোষ नहीं है लेकिन दोस्त है भी पर टाइम टू टाइम মানে কেতিয়াবা দোস্ত হয় কেতিয়াবা দোস্ত নহয় এনেকুৱা টাইম মানে তো টাইম টু টাইম মানে ই মানে নিজৰ ৰূপ গিৰগিটকে তাৰ ৰং চেঞ্জ কৰতা ই বেছে যেতিয়াই স্বাৰ্থ লাগে এতিয়া ইণ্ডিয়াৰ তাত স্বাৰ্থ দেখিছে ইণ্ডিয়াৰ লগত ৰিলেশ্যন ভাল কৰি আছে কাৰণ ইণ্ডিয়াই বহুত ট্ৰেড কৰি আছে ডিফেন্সৰ বস্তু কিনি আছে হয়নে নাই আৰু চাইনাৰ লগত সিহঁতৰ কোৱাডৰ মেম্বাৰ আছে প্লাছ চাইনাৰ লগত ৰিলেশ্যন ইউএছৰ বেয়া তো চাইনা কাউণ্টাৰ কোনে দিব ইণ্ডিয়া তো সেইকাৰণেহে ইমান বন্ধুত্ব ইমান মৰম জাগিছে বাবা চুনু মুনু এতিয়া যে দেখাই আছে ইমান মৰম সেইকাৰণেহে জাগিছে আগতে নাছিলে এই চব মৰম বুজি পাইছে তো গম পালেনে ইউএছএ কেনেকুৱা এতিয়া মই শেষৰ এটা কথা ক'ব লৈছোঁ হা এই কাহিনীটো যে ক'লোঁ যে মই ইমান কাহিনী কিয় বকিলোঁ আপোনালোকে গমেই পাইছে যে ইউএছএ আমাৰ লগত ডিপ্ল'মেটিকেলি ভাল হয় বেয়া হয় এনেকুৱা টাইম কিছুমান আমাৰ পৰম বন্ধু আছে নাপাহৰিব কিন্তু বন্ধুতকৈ বেছি কাক পাহৰিব নালাগে যেন দুশ্মন এতিয়া আপোনালোকে মোক সুধিব পাৰে যে আমিনো জানি কি কৰিম এতিয়া আপোনালোকে ছ'চিয়েল মিডিয়াত কমেণ্ট মাৰি থকাতকৈ না বহুত ইম্পৰ্টেণ্ট কাম কৰিব পাৰিব এই যুদ্ধখনত আপোনালোকে কেনেকৈ কণ্ট্ৰিবিউট কৰিব পাৰিব চাওক চাইনাক আমি বিট কৰিব লাগিব ইকনমিকেলি কেনেকৈ বিট কৰিব পাৰিম চাইনাই কেনেকৈ পইচা ঘটি আছে চাইনাই ফাইনেলি ছাপৰ্ট কৰিছে পাকিস্তানক আৰু পইচা ঘটি আছে আমাৰ পৰাই আপুনি হেল্প কৰিছে চাইনাক আপুনি যদি চাইনাক হেল্প কৰা বাদ দিয়ে এতিয়া আপুনি ক'ব চাইনাক মই কেনেকৈ হেল্প কৰিছোঁ আৰে চাইনিজ প্ৰডাক্ট বাই কৰা বন্ধ কৰি দিয়ক ইণ্ডিয়ান প্ৰডাক্ট বাই কৰক বুজি পাইছেনে এতিয়া যোনবিলাক কাণ্ট্ৰিৰ মই নাম ল'লোঁ হয়নে নাই সেইবিলাক কাণ্ট্ৰি মালয়েছিয়া চালেছিয়াত টুৰিজম নাযাব না বাদ দিয়ক না টাৰ্কিত নাযাব না টুৰিজম যেতিয়া বন্ধ হ'ব সিহঁতক কান্দিব যেতিয়া ইণ্ডিয়ান টুৰিজমে বহুত সিহঁতক ইম্পৰ্টেণ্ট ৰোল প্লে কৰে ন তো মালয়েছিয়াত নাযাব ঘূৰিব নাযাব চাইনিজ প্ৰডাক্ট বাদ দিয়ক ইণ্ডিয়ান প্ৰডাক্ট কিনক ইণ্ডিয়াৰ পইচা থাকিব ইণ্ডিয়াই তেতিয়া বাহিৰত বস্তু কিনিবই নালাগিব চাইনাৰ তাত যেতিয়া পইচা নাথাকিব সিহঁতে পাকিস্তানক কেনেকৈ ফাণ্ডিং কৰিব তো আমি ঘৰত থাকি যুদ্ধ কৰিব পাৰোঁ ডেইলি যুদ্ধ কৰিব পাৰোঁ আমি ডেইলি কেনেকৈ যুদ্ধ কৰিম অকল বন্দুক লৈ যুদ্ধ নহয় যুদ্ধ হয় মাথা দিও হয় ইকনমিকেলি হয় এতিয়া চাওক পইচাই মেইন খেল পইচা যিমান থাকিব ইণ্ডিয়া তাত সিমানে ডিফেন্স তাগৰা হ'ব সিমানে বঢ়িয়া ইকুইপমেণ্টছ আনিম সিমানে জল্দি পাকিস্তানক চাফাই কৰিম হয়নে নাই বস্তুটো বুজি পাইছেনে তো ইকনমিকেলি আমি যেতিয়া যুদ্ধ কৰিম ষ্ট্ৰেটেজিকেলি যেতিয়া যুদ্ধ কৰিম আমি কি কৰিম
এখন লিষ্ট বনাই ল'ব ময়ো ট্ৰাই কৰিম ভাই আজিৰ পৰা ময়ো ট্ৰাই কৰিম মই নিজে ভাবি আছোঁ কথা যে চাইনিজ ব্ৰেণ্ড যোনবিলাক তাৰে পৰা আমি বস্তু নিকিনো আৰু বহুতবিলাক ইণ্ডিয়ান এনেকুৱা কোম্পানী আছে যোনে চাইনাৰ পৰা বস্তু কিনে জাষ্ট ইণ্ডিয়াৰ লেবেল লগাই কেনে বিক্ৰী কৰিছে সেইবিলাকো চেক কৰিব যোনবিলাক একচুৱেলি মেক ইন ইণ্ডিয়ানৰ মেড ইন ইণ্ডিয়া সেইবিলাক বস্তু কিনক সেইবিলাক বস্তু কিনক আৰু যোন কিছুমান গাড়ী আমি বাই কৰিব পাৰোঁ ইণ্ডিয়ান কোম্পানীৰ গাড়ী কিয় বাই নকৰোঁ হয়নে নাই এতিয়া জাপানৰ বাই কৰিব পাৰে জাপানে ইণ্ডিয়াক হেল্প কৰি আছে তো সেনেকৈ ষ্ট্ৰেটেজিকেলি আমি ঘৰত থাকি যুদ্ধ লাগিব পাৰোঁ যাতে চাইনাৰ ইকনমিকেলি ডাউন হওক ইণ্ডিয়াৰ ইকনমি বুম কৰক আৰু কিন্তু আমাৰতো ভাই এটা অপশ্যন আছে মানে বাহিৰা বস্তু মানে ভাল বুজি পাইছেনে এই ইউএছৰ বস্তু কিনা বাদ দিয়ক ইউএছৰ দেখিছে দোগলাপন তো ইণ্ডিয়ান বস্তু মানে ঘৰৰহে মাল ঘৰ কা মাল সস্তা মানে ঘৰ কা মুৰ্গী দাল বৰাবৰ কিন্তু ইণ্ডিয়াই বহুত ভাল প্ৰডাক্ট বনায় প্ৰডাক্টটো মই ডেফিনেটলি কোৱা নাই যে বটলা প্ৰডাক্ট হ'লে কিনক কিন্তু ভাল প্ৰডাক্ট বনায় ভাল প্ৰডাক্ট কোনটো হয় ইণ্ডিয়ান প্ৰডাক্ট বুলি যে আপুনি আমাৰ এটা টেণ্ডেঞ্চি আছে যে ইণ্ডিয়ান বস্তুৱে নাচাওঁ যা এই অসমৰ প্ৰডাকশ্যন নাচাওঁ যা আপুনি যদি নিজেই ঘৰৰ বস্তু নিকিনে ইণ্ডিয়ান প্ৰডাক্ট নিকিনে বাহিৰৰ প্ৰডাক্ট কিনি থাকে আপুনিতো যুদ্ধত হেল্প কৰি আছে আপুনিতো পাকিস্তানৰ হেল্প কৰি আছে চাব গ'লে তো পাকিস্তানক যদি হেল্প কৰিব মন নাই সঁচাকৈ যদি ভাৰতবৰ্ষৰ প্ৰতি দেশভক্তি আছে অকল ছ'চিয়েল মিডিয়াত কমেণ্ট মাৰি থকাতকৈ মিম বনাওঁতো বাৰু বেলেগ কথা চেপ্টাৰত আহিছে এইটো নকওঁ আৰু মানে ছ'চিয়েল মিডিয়াত যুদ্ধ কৰি থকাতকৈ এই এণ্টাৰটেইনমেণ্ট লৈ থকাতকৈ সঁচাকৈ যদি কিবা কৰিব মন আছে দেশৰ হকে এইটো কাম কৰক ইণ্ডিয়ান প্ৰডাক্ট বাই কৰক স্বদেশী মানে একচেপ্ট কৰক বিদেশী বৰ্জন কৰক কাৰণ যেতিয়া ইণ্ডিয়াৰ ইকনমি বুম কৰিব তেতিয়া কোনো কাণ্ট্ৰিৰ তলত আমি হ'ব নালাগে আমি নিজেই সেলফ সাফিচিয়েণ্ট হ'ম আৰু চব এতিয়া ইউএছএ চাইনাৰ পৰা ইম্পৰ্ট বন্ধ কৰি দিছে ন তাৰ বঢ়াই দিছে তো আমি গভৰ্ণমেণ্টক কওঁ ন আমি গভৰ্ণমেণ্টক কওঁ এনেকুৱা কথা কওঁ যে এই আমাক বেলেগ বস্তু নালাগে বেলেগ স্কিমছ নালাগে এতিয়া চাইনা কেনেকৈ ইমান আগবাঢ়িছে ছেমি কণ্ডাক্টৰ চিপছ বনাই আছে বুজি পাইছে আমাৰ ছেমি কণ্ডাক্টৰৰ বহুত সেয়া কৰিছে মাইক্ৰ' চিপছ কিছুমান বনাই আছে এআইৰ ওপৰত কাম কৰিছে মেচিন লাৰ্ণিঙৰ ওপৰত কাম কৰিছে তো সেইকাৰণেহে ইমান লেভেল চাইনাৰ তো ফাইনেল এনিমি আমাৰ চাইনাৰ তো আমি যদি গভৰ্ণমেণ্টক গভৰ্ণমেণ্টে ডেফিনেটলি এনেকুৱা পলিচি আহিছে আমি যদি আৰু ৰিকুৱেষ্ট কৰোঁ যে আমি অসমৰ মানুহ আমি অসমৰ ল'ৰা আমি ছেমি কণ্ডাক্টৰৰ ওপৰত ৰিচাৰ্চ প্ৰজেক্ট এটা বনাইছোঁ আপোনালোকে এনেকুৱা এটা পৰ্টেল বনাই দিয়ক যাতে আমি ছাবমিট কৰি দিওঁ লগে লগে একচেপ্ট হৈ যায় লগে লগে ফাণ্ডিং পাওঁ আৰু ইজ অফ ডুইং বিজনেছ বহুত সহজতে যাতে হয় এআইৰ ওপৰত যাতে আমি কাম কৰোঁ মেচিন লাৰ্ণিং আমি এনেকুৱা ৰবটছৰ থ্ৰুদি এনেকুৱা ৱেপেনছ বনাওঁ যে আমি কৈ আছোঁ যে আমাৰ যুদ্ধত বহুত সৈনিক মাৰা যায় আমি এনেকুৱা ৰবটছ বিল্ড কৰোঁ যোনে যুদ্ধত সৈনিক আমাৰ যাবই নালাগে পুৰা ৰবটছবিলাকে যাই কেনে ফালি দিয়ে মানে বুজি পাইছেনে তো সেইবিলাকৰ ওপৰত যদি আমি কাম কৰোঁ স্পেচ টেকৰ ওপৰত যদি কাম কৰোঁ তেতিয়া আমিতো সঁচাকৈ ডেভেলপ হৈ যাম ন তো আমি গভৰ্ণমেণ্টক সেনেকুৱা ৰিকুৱেষ্ট কৰোঁ আৰু আমিও গভৰ্ণমেণ্টক হেল্প কৰোঁ যে আমি ইণ্ডিয়াৰে প্ৰডাক্টছ বাই কৰোঁ বলক চাইনিজ প্ৰডাক্ট বয়কট কৰোঁ আৰু আমি এনেকুৱা পলিচি ফৰ্মেশ্যন কৰোঁ এআইৰ ওপৰত কাম কৰোঁ ছেমি কণ্ডাক্টৰৰ ওপৰত কাম কৰোঁ মাইক্ৰ' চিপছৰ ওপৰত কাম কৰোঁ নতুন আপডেটেড মানে টেকনলজিবিলাক মানে IoT ইণ্টাৰনেট অফ থিংছৰ ওপৰত কাম কৰোঁ চাইবাৰ ছিকিউৰিটিৰ ওপৰত কাম কৰোঁ এইবিলাক বস্তুৰ ওপৰত আমি কাম কৰোঁ বুলি কওঁ আৰু এইবিলাক বস্তু আমি শিকোঁ ভালকৈ শিকোঁ আৰু গভৰ্ণমেণ্টক কওঁ অসমতে আমি ফালি দিব পাৰোঁ ন অসমত ইমানবিলাক কলেজ এয়া আছে যদি কিবা এটা এনেকুৱা টিম এটাৰ আইডিয়া আহি যায় কলেজ এখনে যাই যদি হেল্প কৰে গভৰ্ণমেণ্টেও যদি হেল্প কৰে মই বহুত ক্ষেত্ৰত দেখা পাওঁ বহুতে এনেকুৱা প্ৰব্লেম কিছুমান অনুভৱ কৰে মানে কেতিয়াবা যেতিয়া নতুন আইডিয়া এটা আহে তো আপুনিও হেল্প কৰক ঘৰৰ ওচৰৰ ল'ৰাটোক যে অকল এই চাকৰিৰ কাৰণে এপ্লাই কৰি থাকিব নক'ব অকণ ইন'ভেটিভ মাইণ্ডো মানে সৰু ল'ৰাক সৰুৰ পৰাই মাইণ্ডছেট বনাই দিয়ে অকল চাকৰিৰ কাৰণে পঢ় ইন'ভেটিভ বস্তু ভাবক তেতিয়াহে চাইনাৰ দৰে ভাবক মানে নিজৰ মাজতে এই মোক অমুক লাগে আমাক এইখন ডাইনেষ্টি লাগে আমাক এইটো লাগে আমাক এইটো ষ্টেটাছ লাগে সেইবিলাক কৰি থকাতকৈ নিজৰ মাজতে অসমৰ মাজত কাজিয়া কৰি থকাতকৈ আমি কিয় কাজিয়া নলওঁ যে আমি এআই বনাম আমি ৰবটিক্স বনাম সেইটোৰ মানে কাজিয়া লওক না আমি বঙাইগাঁৱক আমি আগতে ৰবটিক্সৰ সেয়া কাম কৰি দিওঁ কোকৰাঝাৰে কওক আমি এই কাম আৰু ফালি দিম মানে সেনেকুৱা টাইপ যুদ্ধ কিয় নকৰক সেনেকুৱা টাইপ অসমীয়াগিৰি কৰোঁ বলকচোন সেনেকুৱা টাইপ অসমীয়া কৰি কৰোঁ আৰু চাইনাক আমি কাৰণ চাওক এটেক দিলে চাইনাই প্ৰথমতে অসমৰ ওচৰতে আহিব চাইনা যাতে এনেকুৱা এটা মাইণ্ডছেট হয় যে অসমক খাতাৰনাক বস্তু হৈ গৈছে দেখোন এনেকুৱা টেকনলজি অসমতে ডেভেলপ হৈছে যে আমাক দেখোন অসমেই ফালি থৈ দিব ইণ্ডিয়াৰ বাকী আৰু বেলেগ দূৰৰ পৰা আহিবই নালাগে তো সেনেকৈ ভাবোঁ বলক ন ঠিক আছে বহুত বকিলোঁ শেষত সেয়ে ক'ম জয় হিন্দ জয় ভাৰত জয় অসম